আশা কৰোঁ সকলো কুশলে আছা। আগৰ ভিডিঅ'টোত আমি সংখ্যাৰ গঠন পাঠটিৰ ভিতৰত অন্তৰ্ভুক্ত হৈ থকা তোমালোকৰ যিখিনি জানিবলগীয়া কথা সেইখিনি আমি আলোচনা কৰিলোঁ। আজিৰ ভিডিঅ'ত আমি অনুশীলনী 1.a যিখিনি প্ৰশ্ন তোমালোকক কৰিবলৈ দিয়া আছে সেই প্ৰশ্নকেইটা আমি উত্তৰ কৰিম। যদি আগৰ ভিডিঅ'টো চোৱা নাই তোমালোকে চাই ল'বা। আজি তোমালোকে তেতিয়া প্ৰশ্নবোৰ নিজে নিজে কৰিব পাৰিবা। এতিয়া তোমালোকৰ পোনে পোনে অনুশীলনী 1.a ৰ প্ৰথম কুৱেশ্যনটোলৈ গৈছোঁ। প্ৰথম কুৱেশ্যনটোত তোমালোকক দিয়া আছে তলৰ সংখ্যাকেইটা আখৰে লিখা। 1 নম্বৰ কুৱেশ্যনটো তোমালোকক দিয়া আছে যে তলৰ সংখ্যাকেইটা তোমালোকক কি কৰিবলৈ দিছে? আখৰে লিখিবলৈ দিছে। আখৰে লিখা। তলৰ সংখ্যাকেইটাক তোমালোকক আখৰে লিখিবলৈ দিছে। আখৰে লিখিবলৈ দিছে মানে তোমালোকক ইয়াত তলত দুটা সংখ্যা দিয়া আছে। সেই সংখ্যা দুটা লিখিবলৈ দিয়া আছে। এ নম্বৰতে দিয়া আছে 31,000 কিমান দিয়া আছে? 25। আৰু এটা দিয়া আছে বি নম্বৰতে দিয়া আছে, মই লিখি লৈছোঁ 75,927। তোমালোকক দুটা সংখ্যা দিয়া আছে আৰু সেই সংখ্যা দুটা কি কৰি লিখিবলৈ দিছে? আখৰে লিখিবলৈ দিছে। তোমালোকে এই সংখ্যা দুটাক মানে এই সংখ্যা দুটা যে দেখিছা সেই সংখ্যা দুটাকনো কি কয়? সেই সংখ্যা দুটা কি কয় তোমালোকক আখৰে লিখি দিবলৈ কৈছে। এতিয়া সেই সংখ্যা দুটা কি কয় তোমালোকে লিখাৰ আগতে কি জানিব লাগিব? স্থানীয় মানখিনি জানিব লাগিব, মানে প্লেচ ভেলুখিনি তেহেঁতৰ জানিব লাগিব। আগৰ ভিডিঅ'টোত তোমালোকক মই বুজাই দিছিলোঁ কেনেকৈ স্থানীয় মান বাচিব লাগে। যদি চোৱা নাই চাই ল'বা, তেতিয়া এই কুৱেশ্যনটো তোমালোকে নিজেই পাৰিবা। এতিয়া চোৱা, প্ৰথম স্থানীয় মান বাচিবলৈ আমাক কি মনত থাকিব লাগিব? স্থানীয় মানখিনি সোঁহাতৰ পৰা একাদিক্ৰমে বাওঁফাললৈ মনত থাকিব লাগিব। মানে একক, দশক, শতক, হাজাৰ, 10,000, লাখ, 10 লাখ, কোটি, তাৰ পৰা 10 কোটি। সেনেদৰে তোমালোকৰ স্থানীয় মানখিনি মনত ৰাখিব লাগিব। এতিয়া সংখ্যা এটাত তোমালোকক ভাৰতীয় প্ৰণালীত লিখা প্ৰথম ষ্টেপটো কি আছিলে? যে সোঁহাতৰ পৰা স্থানীয় মানখিনি তোমালোকে ক্ৰম অনুসাৰে কৈ আহা। কি ক'ম? একক, দশক, শতক, হাজাৰ, 10,000। গতিকে আমি গম পালোঁ যে 5টো কিহৰ ঘৰত আছে? এককৰ ঘৰত আছে। 2টো কিহৰ ঘৰত আছে? দশকৰ ঘৰত। 0টো শতকৰ ঘৰত মানে 100 ঘৰত। 1টো হাজাৰৰ ঘৰত। 3টো কিহত আছে? 10,000 ঘৰত। গতিকে আমি গম পালোঁ যে কোনো এটা সংখ্যা আমি কি বুলি কয় তাক ক'বলৈ কি চাম? প্ৰথম এই বাওঁ হাতৰ স্থানটোত কি আছে সেইটো চাম। 31টো কিহত পৰি আছে? 1টো আৰু 3টো কিহত পৰিছে? 3টো পৰিছে 10,000 ঘৰত। 1টো কিহত পৰি আছে? হাজাৰৰ ঘৰত। গতিকে 3 × 1 = 31। মানে আমি কি লিখিম? 31,000। এতিয়া এনচাৰটো যদি উত্তৰটো যদি আমি লিখিবলৈ হয় তেতিয়া আমি প্ৰথম কি লিখিম? 31,000। 31,000 কি হৈ গ'ল? 31,000। তাৰ পৰা চাম নেক্সট স্থানীয় মানটোত কি আছে? 0 আছে। 0টো কিহৰ ঘৰত আছে? একক, দশক, শতক। 0টোৰ কোনো ভেলু নাই, 0ৰ কোনো মূল্য নাই, সেইকাৰণে আমি 0টো এৰি দিম। তাৰ পৰা নেক্সট স্থানীয় মানটোলৈ যাম। একক, দশক। দশকৰ ঘৰত কি আছে? 2 আছে। গতিকে 2, 10, 5, 25। সেইকাৰণে কি লিখিম আমি? 31,025। 31,025 আমি কি লিখিলোঁ? 25। এতিয়া গম পাই গ'লো এইটো কি ক'ম আমি? 31,025। আৰু ইংৰাজীত আমি কি লিখিম? 31,000 কিমান? 31,000। 25টো কি লিখিম আমি? 25। এতিয়া বুজি পালা আমি কেনেদৰে লিখোঁ? এতিয়া নেক্সটটোলৈ চাওঁ। নেক্সটটো যদি আৰু ভালকৈ বুজাই দিওঁ তোমালোকে আৰু ভাল বুজি পাবা। এতিয়া চোৱা, আমি কি চাম? প্ৰথম সোঁহাতৰ পৰা স্থানীয় মানখিনি চাম। 7টো কিহৰ ঘৰত আছে? এককৰ ঘৰত। 2টো কিহৰ ঘৰত আছে? দশকৰ ঘৰত। 9টো কিহৰ ঘৰত আছে? শতকৰ ঘৰত। 5টো কিহৰ ঘৰত আছে?
হাজাৰৰ ঘৰত আৰু 7টো কিহৰ ঘৰত আছে 10,000 ঘৰত এতিয়া তোমালোকৰ মনলৈ প্ৰথম আহিব যে ছাৰে কৈছিল একেবাৰে বাওঁফালৰ যিটো স্থানত যিটো সংখ্যা থাকে মানে অংক থাকে তাক কি কয় সেইটো আমি প্ৰথম লিখি ল'ম এতিয়া চোৱা একক দহ শতক হাজাৰ হাজাৰৰ ঘৰত হাজাৰ আৰু 10,000 ঘৰত কি আছে 7 আৰু 5 7 5 কিমান 75 75টো কিহৰ ঘৰত আছে আমাৰ হাজাৰৰ ঘৰত আছে গতিকে আমি কি লিখিম ৭৫,০০০ এতিয়া আমি কি লিখিম এনসাৰটো বি নম্বৰ এনসাৰটো কি লিখিম ৭৫,০০০ তাৰ পৰা তোমালোকৰ মনলৈ আহিব ছাৰে কৈছিলে যে স্থানীয় মান অনুসৰি আমি এনেকে একাধিক ক্ৰমে লিখি লিখি গৈ থাকিম ৭৫,০০০ আমি লিখিলো তাৰ পৰা চাম নেক্সট স্থানীয় মানটোত কি আছে প্লেস ভ্যালুটোত কি আছে 9 আছে 9টো কিহৰ ঘৰত আছে শতকৰ ঘৰত আছে মানে শতক মানে হৈছে 900 গতিকে আমি কি লিখিম 900 গতিকে আমি লিখিম 900 তাৰ পৰা কি আছে দহকৰ ঘৰত 2 আৰু এককৰ ঘৰত আছে 7 2 10 7 27 গতিকে আমি কি 27টো আমি লিখি দিম 27 2 10 7 27 গতিকে এটো কি হৈ গল ৭৫,৯২৭ যদি আমি ইংৰাজীত লিখো কি হ'ব 75,000 মানে ৭৫,০০০ বুলি কৈছে নহয় 900 কিমান কৈছে 27 মানে 27 এটা বুজি পালা কেনেকৈ লিখে এটা যদি সংখ্যা তোমালোকক দিয়া থাকে আখৰে কেনেকৈ লিখে বুজি পালা তোমালোকে স্থানীয় মানখিনি মনত ৰাখিবা আৰু একাধিক ক্ৰমে বুজি আহিবা আৰু মানে একাধিক ক্ৰমে হিসাব কৰি আহিবা আৰু আখৰে তোমালোকে লিখি দিবা এটো তোমালোকে নোট কৰি লোৱা মই ৰখি দিছো এতিয়া নেক্সট কোৱেশ্চনটো লৈ যাম নেক্সট কোৱেশ্চনটো তোমালোকক দিয়া আছে তলৰ সংখ্যা কিটা অংকৰে লিখিবলৈ দিছে এতিয়া তোমালোকক অংক দিয়া আছিল আখৰে লিখিবলৈ দিয়া দিছে অংকৰে দিয়া আছে আখৰে লিখিবলৈ দিয়া আছে এতিয়া কি কৰিব আখৰে দি থব তোমালোকক অংকৰে লিখিব লাগিব এতিয়া এটো মুছি দিছো তোমালোকৰ এতিয়া নেক্সট কোৱেশ্চনটো দিছে এতিয়া নেক্সট কোৱেশ্চনটো 2 নম্বৰ কোৱেশ্চন 2 নম্বৰটো কি দিয়া আছে ইয়াত তলৰ সংখ্যা কেইটা অংকৰে লিখিবলৈ দিছে এতিয়া প্ৰথম এ টো দিয়া আছে এটো কিমান দিয়া আছে 12,780 12,700 কিমান দিয়া আছে তোমালোকক 80 দিয়া আছে 12,780 এতিয়া চোৱা তোমালোকক আখৰে দিয়া আছে এতিয়া অংকৰে লিখিবলৈ দিছে এতিয়া তোমালোকে চোৱা যদি আখৰে দিয়া আছে তোমালোকে কি লিখি লবা ওপৰত যি কিটা সংখ্যা দিয়া আছে হেগিটা লিখি লবা প্ৰথম দিয়া আছে 12 ওপৰত 12 লিখিবা তাৰ পৰা 700 দিয়া আছে 700 টো লিখিবা তাৰ পৰা দিয়া আছে 80 এনেদৰে সংখ্যা কিটা লিখি লবা আৰু লিখি লোৱাৰ পিছত তোমালোকে কি কৰিবা সেই সংখ্যা কিটা লিখি দিবা 12 7 80 এতিয়া চাবা 12 টো কি কৈছে হাজাৰ কৈছে এতিয়া সোঁ হাতৰ পৰা হিসাব কৰি আহিবা যে 12 টো হাজাৰত পৰিছে নে নাই একক দহক শতক হাজাৰ 10,000 গতিকে 12,000 পৰিছে নে পৰিছে 7 কি কৈছিলা শ গতিকে একক দহক শতক 7 কি হল শ কি কৈছে 80 কৈছে গতিকে এটো জানো যে 8 10 80 গতিকে ইয়াত চোৱা এতিয়া গম পাইছো যে এটুক অংকৰে লিখিবলৈ দিছে অংকৰে লিখিবলৈ দিলে কি কৰিম আমি ইয়াত কমা ব্যৱহাৰ কৰিব লাগিব উচিত স্থানত কমা ব্যৱহাৰ কৰিব লাগিব কাৰণ আমি ভাৰতীয় প্ৰণালী মতে লিখি আছো গতিকে আমি জানো যে আগৰ ভিডিঅত তোমালোকক বুজাইছিলো যে প্ৰথম কমাটো কিহত বহে
শতকৰ স্থানত বহে গতিকে একক দশক শতক শতকৰ স্থানত বহে আৰু তাৰ পিছত যিবোৰ কমা সেইবোৰ দুটা অংক এৰি এৰি ক্ৰমে বহি বহি গৈ থাকে এতিয়া গম পালা 12780 টো কি 12780 এইটোৱে তোমালোকৰ आंसर বি নম্বৰ কোৱেশ্চনটো লৈ যাম বি নম্বৰ কোৱেশ্চনটো কি দিয়া আছে বি নম্বৰটো কোৱেশ্চনটো দিয়া আছে 1,34,704 1 লাখ এতিয়া লাখলৈ গ'ল 1,34,000 কি কৈছে 704 বুলি কৈছে 704 এইটো তোমালোকক আখৰে লিখি দিয়া আছে এতিয়া কি কৰিব লাগে আমি ইয়াক অংকৰে লিখিব লাগে এতিয়া চোৱা তোমালোকৰ মনত আহিব যে প্ৰথম আমি কি কৰিব লাগিব যে কোনো এটা সংখ্যা যদি আখৰে লিখি দিয়া থাকে প্ৰশ্নত আমি তাৰ ওপৰে ওপৰে তাৰ অংকবোৰ লিখি লম 1 বুলি দিয়া আছে 1 টো লিখি লওঁচোন 34 বুলি দিয়া আছে 34 টো আমি ওপৰত লিখি লওঁ তাৰ পৰা 700 দিয়া আছে 7 টো লিখি লওঁ তাৰ পৰা কি দিয়া আছে 4 দিয়া আছে 704 দিয়া আছে গতিকে আমি গম পাইছো যে 1,34,704 টো আমাক কি লিখিবলৈ দিছে অংকৰে লিখিবলৈ দিছে গতিকে আমি এনসাৰটো লিখিম এতিয়া চোৱা এই সংখ্যা কেইটা তোমালোকে বহাই চাবা 13474 এতিয়া চোৱা প্ৰথমটো কি কৈছে 1 লাখ বুলি কৈছে 1 লাখ 1 লাখ বুলি কৈছে গতিকে 1 টো কিহৰ ঘৰত পৰিব লাগিব লাখৰ ঘৰত পৰিব লাগিব গতিকে আমি হু হাতৰ পৰা স্থানীয় মানকেইটা হিসাব কৰি আহিম যে 1 টো লাখৰ ঘৰত পৰিছে নে নাই এতিয়া চোৱাচোন একক দশক শতক হাজাৰ এটো চোন কিহত পৰিলে 10000 ঘৰত পৰিলে কিন্তু লাখৰ ঘৰত পৰা নাই চোৱা একক দশক শতক হাজাৰ কিহৰ ঘৰত পৰিছে 10000 ঘৰত পৰিছে কিন্তু 1 টো কিহত পৰিব লাগিব লাখৰ ঘৰত পৰিব লাগিব এতিয়া চাওঁচোন তাৰ পৰা চাম 34000 টো কিহত পৰিব লাগিব হাজাৰৰ ঘৰত গতিকে চোৱাচোন একক দশক শতক হাজাৰ একক দশক শতক 4 টো চোন শতকৰ ঘৰতে পৰিলে 3 টোহে হাজাৰৰ ঘৰত পৰিছে কিন্তু 4 টোটো হাজাৰৰ ঘৰত পৰা নাই কাৰণ 34000 বুলি কৈছে আমাক গতিকে 3 আৰু 4 টো দুইটা হাজাৰ ঘৰত পৰিব লাগিব 3 টো 10000 ঘৰত পৰিব লাগিব 4 টো কিহত পৰিব লাগিব হাজাৰৰ ঘৰত তেতিয়াহে কি হ'ব আমাৰ 34000 হ'ব গতিকে চাম 7 টো কিহৰ ঘৰত পৰিব লাগিব 100 ঘৰত পৰিব লাগিব গতিকে একক আৰু দশকৰ ঘৰতহে পৰিছে 7 টো 7 অংকটো চোৱা 700 বুলি দিয়া আছে 704 গতিকে আমি কি কৰিব লাগিব 704 মানে 7 টোক আমি কিহৰ ঘৰত পেলাব লাগিব শতকৰ ঘৰত যদি আমি ইয়াত শূন্য এটা দি দিও তেতিয়া চোৱাচোন একক দশক শতক 7 টো কিহৰ ঘৰত পৰিলে 100 ঘৰত পৰিলে এতিয়া চোৱা 4 টো কিহৰ ঘৰত পৰিলে হাজাৰ ঘৰত 3 টো 10000 ঘৰত আৰু 1 টো লাখৰ ঘৰত পৰি গল এতিয়া চোৱা 1,34,704 আৰু ইয়াতো লিখি দিয়া আছে 1,34,704 হল ক্লিয়াৰ এতিয়া কি কৰিব লাগিব আমি এনেকেটো সংখ্যাটো লিখি থলে নহব আমি ভাৰতীয় প্ৰণালী মতে তাৰ মাজত কি দিব লাগিব উচিত কমা ব্যৱহাৰ কৰিব লাগিব উচিত স্থানত উচিত কমা ব্যৱহাৰ কৰিলেহে এই সংখ্যাটো আমাৰ কি হ'ব শুদ্ধ হ'ব যদি ইয়াত 1 নম্বৰ দিয়া থাকে তুমি যদি এনেকে লিখি থৈ আহা তুমি কি পাবা আধা নম্বৰ আৰু আধা নম্বৰ কমাটো নিদিয়াৰ কাৰণে গুছি যাব এতিয়া কি কম আমি কমা ব্যৱহাৰ কৰিম আৰু কমা ব্যৱহাৰ কৰিলে তোমালোকৰ মনলৈ আহিব যে ছাৰে কৈছিলে কমা প্ৰথম কমাটো ব্যৱহাৰ হয় সদায় শতকৰ স্থানৰ পাছত এতিয়া আমি ইয়াত হিসাব কৰিম শতকৰ স্থান একক দশক শতক শতকৰ পিছত এটা কমা তাৰ পৰা তোমালোকৰ মনত আহিব যে ছাৰে কৈছিলে শতকৰ পাছত এটা কমা ব্যৱহাৰ কৰাৰ পাছত আমি কি কৰিম দুটা অংক এৰি কমা দিম এটা দুটা অংক এৰি কমা দিলো তাৰ পাছত এটা অংক আছে গতিকে আৰু কমা নালাগে এতিয়া কি হৈ গল 1,34,704 এইটোই হল তোমালোকৰ আখৰে লিখিবলৈ দিয়া এইটোই হৈছে অংক এতিয়া বুজি পালা এনি ডাউট কিবা ডাউট থাকিলে তোমালোকে মোক কমেন্ট কৰি জনাবা এতিয়া তোমালোকৰ 2 নম্বৰ কোৱেশ্চনটো হৈ গল তোমালোকে লিখি লোৱা এতিয়া 3 নম্বৰ কোৱেশ্চনটো লৈ যাম হেতু মুহাৰি দিছো হল নহয় তোমালোকৰ এতিয়া তোমালোকৰ 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে তলৰ সংখ্যাবোৰৰ কোনটো আটাইতকৈ ডাঙৰ আৰু কোনটো আটাইতকৈ সৰু লিখিবলৈ দিছে
3 নম্বৰত কুৱেশ্যনটোত কি দিয়া আছে আটাইতকৈ মই শৰ্টকে লিখি লৈছো তোমালোকৰ প্ৰত্যেকৰে হাতত কিতাপ আছে তোমালোকে চাই লবা আটাইতকৈ সৰু আৰু ডাঙৰ সংখ্যা দুটা কি কৰিবলৈ দিছে তোমালোকক লিখাবলৈ দিছে মানে লিখিবলৈ দিছে এতিয়া চোৱা তোমালোকক কিছুমান সংখ্যা দিয়া আছে প্ৰথম সংখ্যাটো দিয়া আছে 28537 তাৰ পৰা সেকেন্ডটো দিয়া আছে 36594 মই গেপছ দি লিখিছো এটো এটা বেলেগ সংখ্যা এটো এটা বেলেগ সংখ্যা তাৰ পৰা দিয়া আছে 28300 কিমান দিয়া আছে 28357 28300 কিমান দিয়া আছে 57 দিয়া আছে তাৰ পৰা আৰু এটা দিয়া আছে 19001 তাৰ পৰা শেষৰটো দিয়া আছে এটো দিয়া আছে শেষৰটো এটো দিয়া আছে গতিকে এটা দুটা তিনটা চাৰিটা পাঁচটা তোমালোকক কি দিয়া আছে সংখ্যা দিয়া আছে আৰু সেই সংখ্যাৰ পৰা তোমালোকক কি কৈছে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু তোমালোকক উলিয়াবলৈ দিছে তেতিয়া তোমালোকে এনসাৰটো লিখিব লাগিব আটাইতকৈ প্ৰথম মই লিখি লৈছো তাৰ পৰা তোমালোকে কেনেকৈ বাছি উলিয়াবা আটাইতকৈ সৰু আৰু ডাঙৰ হেতু দেখুৱাই দিম আটাইতকৈ ডাঙৰ সংখ্যাটো হল এতিয়া কমা মই দি দিছো তোমালোকে কিন্তু কমা ব্যৱহাৰ নকৰিবা আটাইতকৈ বুলি লিখিবা ডাঙৰৰ জেগাত সৰু হ'ব সৰু সংখ্যাটো হল এতিয়া প্ৰথম আমি কি বাছিব লাগিব আটাইতকৈ ডাঙৰ সংখ্যাটো পাঁচটা আমাক সংখ্যা দিয়া আছে ডাঙৰ সেই পাঁচটা সংখ্যাৰ পৰা আমি কি বাছিব লাগিব প্ৰথম ডাঙৰ সংখ্যাটো বাছিব লাগিব এতিয়া তোমালোকে কোনো সংখ্যাৰ মাজত যদি সৰু ডাঙৰ তুলনা কৰিব লাগে যে কোনটো ডাঙৰ সংখ্যা কোনটো সৰু সংখ্যা কিছুমান বহুত ডাঙৰ সংখ্যা থাকে কিছুমান বহুত সৰু সংখ্যা থাকে প্ৰথম তুমি মনত ৰাখিবা যদি কিছুমান তোমালোকক সংখ্যা দিয়া থাকে আৰু সংখ্যাবোৰৰ ভিতৰত যিটো সংখ্যাৰ অংকৰ সংখ্যা বেছি হ'ব যিটো সংখ্যাত অংক বহুত থাকিব মানে বেছি থাকিব সেইকিটাতকৈ সংখ্যাতকৈ যদি অংক বেছি থাকে সেইটো সংখ্যা সদায় ডাঙৰ হ'ব আৰু যিটো সংখ্যাত আটাইকিটা সংখ্যাতকৈ অংকৰ সংখ্যা কম হ'ব তেতিয়া সেই সংখ্যাটো কি হ'ব গোটেই কেইটাতকৈ সৰু হ'ব এতিয়া চাওচোন প্ৰথম সংখ্যাটোত কেইটা অংক আছে 1 2 3 4 5টা এটোত কেইটা 5টা 1 2 3 4 5টা এটোত কেইটা 5টা 1 2 3 4 5টা এটোত কেইটা 5টা 1 2 3 4 5টা ইয়াতো 5টা 1 2 3 4 5টা 6টা এটোত কিন্তু 6টা ইয়াত অংকৰ সংখ্যা কি আছে এইকেইটাত 5টা আছে গোটেই কেইটাতে এটোত কিন্তু 6টা আছে গতিকে 6টা থকা অংকটো সদায় ডাঙৰ হ'ব যেটোত অংকৰ সংখ্যা বেছি থাকিব সেই সংখ্যাটো সদায় আটাইকেইটাতকৈ ডাঙৰ হ'ব গতিকে একক দহ শতক হাজাৰ অযুত লাখ মানে 1 লাখ 1 লাখ 1টো এইকেইটা সংখ্যাতকৈ সদায় ডাঙৰ চোৱা ইয়াত যদি আমি চাওঁ একক দহ শতক হাজাৰ 10000 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 কিন্তু এটো কি হলগি আছে লাখলগি একক দহ শতক হাজাৰ 10000 লাখ গতিকে লাখটো সদায় হাজাৰতকৈ ডাঙৰ গতিকে 1 লাখ 1টো এই গোটেই কেইটা সংখ্যাতকৈ ডাঙৰ হ'ব গতিকে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 1 লাখ 1 এতিয়া আমি চাব লাগিব আটাইতকৈ আমাক সৰু সংখ্যাটো বিচাৰিছে আমি ডাঙৰ সংখ্যাটো পাই গলো এতিয়া কি বিচাৰিব লাগিব সৰু সংখ্যাটো এটো গুচি গল
এইটো গুচি গ'ল এতিয়া এই চাৰিটা সংখ্যা যে বাছি আছে তাৰ ভিতৰত আমি কি কৰিব লাগিব সৰু সংখ্যাটো আমি বিচাৰি উলিয়াব লাগিব এতিয়া চোৱাচোন ইয়াত সৰু সংখ্যাটো আমি কেনেকৈ বিচাৰি উলিয়াম মনত ৰাখিবা ইয়াত কেইটা অংক আছে পাঁচটা অংক আছে যদি প্ৰত্যেকটো সংখ্যাতে সমান সমান অংক থাকে তেতিয়া আমি কি চাব লাগিব যে বাওঁ হাতৰ স্থানীয় মানত যদি অংকটো বেছি হয় মানে অংকটোৰ মূল্য যদি বেছি হয় অংকটোৰ ভ্যালু যদি বেছি হয় তেতিয়া হেতু সংখ্যা সদায় ডাঙৰ হ'ব তোমালোকক মই এটো বুজাবলৈ চাইছো চোৱা ইয়াত একক দশক শতক হাজাৰ 10000 এটো 10000 একটো কিহত আছে 10000 একক দশক শতক হাজাৰ দুইটো 10000 তিনিটো তেনেকে 10000 দুইটো 10000 স্থানীয় মানত আছে মানে প্লেস ভ্যালুত আছে গতিকে আমি চাম 10000 প্লেস ভ্যালুত থকা কোনটো অংক ডাঙৰ এতিয়া চোৱাচোন দুইটোতকৈ তিনিটো ডাঙৰ গতিকে এটো সংখ্যা এটোতকৈ এটো সংখ্যা ডাঙৰ হ'ব কাৰণ 10000 ঘৰৰ স্থানীয় মানত থকা অংকটো এটোতকৈ ডাঙৰ গতিকে হি সদায় ডাঙৰ হ'ব এতিয়া চোৱা ইয়াত 2 আছে গতিকে এটো ইয়াতকৈ এটোতকৈ এটো ডাঙৰ হ'ব কাৰণ ইয়াত 3 আছে 10000 ঘৰত ইয়াত চোৱা 10000 ঘৰত 2 আছে গতিকে 3 আছে এটোতকৈ এটো ডাঙৰ ইয়াত 2 আছে গতিকে এটোতকৈ এটো ডাঙৰ কিন্তু ইয়াত কি আছে 1 আছে সেইকাৰণে একতকৈ তিনিটো ডাঙৰ এই তিনটাতকৈ এটোতকৈ এটো কি হ'ল ডাঙৰ হ'ল এতিয়া যদি আমি সৰুটো বিচাৰিব লাগে আটাইতকৈ সৰু সংখ্যাটো আমাক বিচাৰিবলৈ কৈছে যদি এই চাৰিটাৰ মাজত ডাঙৰ সংখ্যাটো আমি কলোহেতেন বিচাৰিবলৈ যদি ক'লেহেতেন তেতিয়া আমি কি লিখিলোহেতেন এটো লিখিলোহেতেন কাৰণ 10000 স্থানীয় মানত তিনিটো আছে গতিকে তিনিটোৱে ডাঙৰ দুইটোতকৈ ডাঙৰ একটোতকৈ ডাঙৰ গতিকে এটো ডাঙৰ লিখিলোহেতেন এতিয়া আমাক কি কৈছে সৰুটো বিচাৰিবলৈ কৈছে এতিয়া আমি চাম যে কোনটো 10000 স্থানীয় মানৰ অংকটো সৰু ইয়াত 3 আছে ইয়াত 2 আছে ইয়াত 2 আছে কিন্তু ইয়াত 1 আছে 1টো 3 আৰু 2 দুইতকৈ সৰু গতিকে এটোৱে হ'ব এই তিনিটাতকৈ সৰু সংখ্যা গতিকে 19 যায় একটোৱে হ'ব আটাইতকৈ সৰু সংখ্যা বুজি পালা আমি কেনেকৈ স্থানীয় মানবোৰ কম্পেয়াৰ কৰিম এতিয়া চোৱা যদি এই স্থানীয় এই দুটাৰ মাজত যদি মই এনে তোমালোক এক্সট্ৰা বুজাবলৈ চাইছো তোমালোকক যাতে কনসেপ্টটো ক্লিয়াৰ হয় যদি এই দুটা আমি পাই গলো এটোৰ এনসাৰটো এটোৱে হ'ব তোমালোক উপৰি মই এটা বস্তু বুজাই দিছো এতিয়া চোৱা ইয়াত এই দুটা স্থানীয় মান একেই আছে দেখিছানে 10000ৰ যেটো আছে 2 আছে ইয়াতো 10000ৰ 2 আছে যদি একে যদি থাকে আমি কি চাম নেক্সট স্থানীয় মানটো চাম ইয়াৰ পিছৰ স্থানীয় মানটো কোনটো অংক ডাঙৰ হয় এতিয়া চোৱা এটো হাজাৰৰ ঘৰৰ স্থানীয় মানটো 8 আছে আৰু ইয়াত হাজাৰৰ ঘৰৰ স্থানীয় মান 8 আছে গতিকে এটো শুন সেম আমি কি কৰিম তাৰ পৰা আমি নেক্সট স্থানীয় মানটো অংকটো লে চাম এতিয়া চোৱা এটো শতকৰ ঘৰৰ স্থানীয় মানটো 5 আছে শতকৰ ঘৰত 3 স্থানীয় মানত কি আছে 3 আছে গতিকে 5 টো 3 তকৈ ডাঙৰ গতিকে এটোতকৈ এটো ডাঙৰ হ'ব তোমালোকে এনেকে স্থানীয় মানসমূহ তুলনা কৰি বা কম্পেয়াৰ কৰি গৈ থাকিব লাগিব ডাঙৰ সৰু কোনটো ডাঙৰ কোনটো সৰু উলিওৱাৰ ক্ষেত্ৰত এটা বুজি পালা এটোৰ এই কোৱেশ্চনটোৰ এনসাৰ এটো এনেকে লিখিলে তুমি সম্পূৰ্ণ নম্বৰ পাবা এটা নেক্সট কোৱেশ্চনটো লৈ যাম তোমালোকে এটো নোট কৰি লোৱা নেক্সট কোৱেশ্চনটো দিয়া আছে এটো মই হাৰি দিছো নেক্সট কোৱেশ্চনটো তোমালোকক কেইটামান অংক দিয়া আছে আৰু সেই অংক কেইটা ব্যৱহাৰ কৰি তোমালোকে ডাঙৰ আৰু সৰু সংখ্যাটো লিখিব লাগে এতিয়া চোৱা তোমালোকক দিয়া আছে যে 7 8 3 5 4 এটো কি নম্বৰ কোৱেশ্চন হ'ব তোমালোকক 4 নম্বৰ কোৱেশ্চন 7 8 3 5 আৰু 4 এই অংক কেইটা তোমালোকক দিয়া আছে আৰু এই অংক কেইটা ব্যৱহাৰ কৰি তোমালোকে আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটো তোমালোকে বনাই দিব লাগে এতিয়া এনসাৰটো মোক গোটেই প্ৰশ্নটো নিলিখো তোমালোকৰ কিতাপত আছে এনসাৰটো লিখি দিছো আটাইতকৈ ডাঙৰ সংখ্যা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব
তাৰ পৰা সৰু সংখ্যাটো তোমালোকক বিচাৰিছে নহয় আটাইতকৈ ডাঙৰ ঠাইত সৰু লিখিবা সৰু সংখ্যাটো হ'ব এতিয়া চোৱা তোমালোকক এটা দুটা তিনিটা চাৰিটা পাঁচটা তোমালোকক কি দিয়া আছে অংক দিয়া আছে সেই অংক কেইটা তোমালোকে স্থানসমূহ সালসলনি কৰি তোমালোকে কি কৰিব লাগিব আটাইতকৈ ডাঙৰ সংখ্যাটো সজাই দিব লাগিব আৰু আটাইতকৈ সৰু সংখ্যাটো সজাই দিব লাগিব এতিয়া চোৱা আটাইতকৈ যদি ডাঙৰ সংখ্যাটো আমি সজাবলৈ হয় এই অংকৰ কেইটাৰ পৰা আমি কি কৰিব লাগিব ডাঙৰৰ পৰা সৰুলে একাধিক ক্ৰমে লিখিব লাগিব আৰু যদি আটাইতকৈ সৰু সংখ্যাটো আমি বনাবলৈ হয় তেতিয়া আমি কি কৰিব লাগিব আটাইতকৈ সৰুটোৰ পৰা একাধিক ক্ৰমে ডাঙৰটোকৈ আমি কি কৰিব লাগিব লিখি দিব লাগিব এতিয়া চোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো আমি বনাম তেতিয়া আমি কি লিখিম ডাঙৰৰ পৰা সৰুলে এতিয়া চোৱাচোন 7তকৈ 8টো ডাঙৰ 3 5 আৰু 4 আছে গতিকে 8টো ইয়াত ডাঙৰ গতিকে আমি কি লিখিম 8 লিখিম 8তকৈ তাৰ পৰা কিটো ডাঙৰ 8তকৈ সৰুটো হৈছে 7 কিন্তু 3 5 4তকৈ ডাঙৰ গতিকে আমি কি লিখিম 7টো লিখিম তাৰ পৰা 3 5 4 ভিতৰত কোনটো ডাঙৰ 5টো ডাঙৰ গতিকে 5টো লিখিম তাৰ পৰা 4তকৈ 3টো সৰু গতিকে 4 লিখিম তাৰ পৰা 3 লিখিম ডাঙৰৰ পৰা সৰুলে একাধিক ক্ৰমে লিখি দিলো যিকিটা অংক থাকে সেই অংকৰ পৰা তোমালোকৰ ডাঙৰ সংখ্যাটো যদি বনাবলৈ দিয়ে তোমালোকে ডাঙৰ পৰা সৰু অংক এনেকৈ একাধিক ক্ৰমে লিখি দিবা তেতিয়া তোমাৰ ডাঙৰ হৈ যাব এইটো যদি পঢ়ো আমি 1,87,500 কি হ'ব 43 এই অংকৰ কেইটাৰ পৰা আমি যদি একাধিক ক্ৰমে সজাও ডাঙৰ পৰা সৰুলে তেতিয়া আটাইতকৈ আমি কি পাম ডাঙৰ সংখ্যাটো পাম এতিয়া সৰু সংখ্যাটো পাবলৈ কি কৰিম আমি সৰুৰ পৰা ডাঙৰলৈ লিখি দিম মানে সৰুৰ পৰা ডাঙৰলৈ 3 হ'ব 4 হ'ব তাৰ পৰা 5 হ'ব তাৰ পৰা 7 হ'ব 8 হ'ব এতিয়া কি পাম 34,578টো হৈছে এই অংকৰ কেইটাৰ পৰা আমি বনোৱা এটা সৰু সংখ্যা বুজি পালা আমি কেনেকৈ বনাম এটোৱে হৈছে 4 নম্বৰ কোৱেশ্চনটোৰ এনসাৰ তোমালোকে এনেদৰে লিখি দিবা এটা নেক্সট কোৱেশ্চনটো লৈ যাম নেক্সট কোৱেশ্চনটো কি দিয়া আছে এটা মুহাৰি দিছো মই তোমালোকে নোট কৰিলা আৰু যদি কিবা বুজি পোৱা নাই তোমালোকে কমেন্ট কৰি মোক জনাবা নেক্সট কোৱেশ্চনটো তোমালোকক দিয়া আছে তলৰ সংখ্যাবোৰ কি কৰিবলৈ দিছে ঊৰ্ধ্বক্ৰমত লিখা এটো বহুত ইম্পৰ্টেন্ট হয় 5 নম্বৰ তলৰ সংখ্যাবোৰ কি কৰিবলৈ দিছে ঊৰ্ধ্বক্ৰমত সজোৱা দিছে question mark এতিয়া তোমালোকক কিছুমান সংখ্যা দিয়া আছে প্ৰথম সংখ্যা কেইটা লিখি দিছো তাৰ পৰা কি কৰিবলৈ দিছে মই বুজাই আছো 96,259 নেক্সট তো দিয়া আছে 20,635 then 96,025 then দিয়া আছে তোমাৰ 87,562 maybe হয় 562 then দিয়া আছে 70,025 তোমালোকক এইকেইটা সংখ্যা তোমালোকৰ আগত দিয়া আছে আৰু এইকেইটা কি কৈছে ঊৰ্ধ্বক্ৰমত সজোৱা এতিয়া তোমালোক কনফিউজ হোৱা মই জানো আমি হওঁতে কনফিউজ হৈছিল যে তল ঊৰ্ধ্বক্ৰম আৰু অৰ্ধক্ৰম ইংৰাজীত যাক কোৱা হয় এসেন্ডিং অৰ্ডাৰ মানে হৈছে ঊৰ্ধ্বক্ৰমত আৰু ডিসেন্ডিং অৰ্ডাৰ মানে হৈছে অৰ্ধক্ৰমত এতিয়া চোৱা ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছে তোমালোকক ঊৰ্ধ্বক্ৰম বুলি ক'লে মনত যদি তোমালোকক দিয়ে তেতিয়া তোমালোকে মনত ৰাখিবা ঊৰ্ধ্ব মানে কি ঊৰ্ধ্ব মানে হৈছে ওপৰলৈ ঊৰ্ধ্ব এতিয়া ওপৰলৈ তোমালোকে যাবলৈ কি কৰিব লাগিব তলৰ পৰা ওপৰলৈ যাব লাগিব ডাইৰেক্ট ওপৰত গুজি যাব নোৱাৰা কি কৰিব লাগিব তলৰ পৰা ওপৰলৈ যাব লাগিব ঊৰ্ধ্ব মানে মনত ৰাখিবা ওপৰলৈ ঊৰ্ধ্ব ওপৰলৈ গতিকে তোমালোকে তলৰ পৰা ওপৰলৈ যাব লাগিব আৰু তলৰ পৰা ওপৰলৈ যাবলৈ তোমালোকে কি কৰিব লাগিব সৰুৰ পৰা ডাঙৰলৈ যাব লাগিব বুজি পালা ঊৰ্ধ্বক্ৰম মানে কি সৰুৰ পৰা ডাঙৰলৈ যাক ইংলিছত কোৱা হয় এসেন্ডিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰলৈ এতিয়া তোমালোকক কৈছে যে তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা
মানে সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যালৈ সজোৱা বুজি পালা এতিয়া আমি আগত যেনেকৈ সৰু ডাঙৰ আমি উলিয়াইছিলোঁ এতিয়া এইকেইটা সংখ্যাৰ পৰাও আমি সৰু ডাঙৰ কি কৰিব লাগিব উলিয়াব লাগিব গতিকে সৰু ডাঙৰ আমি তুলনা কৰিবলৈ প্ৰথম কি চাব লাগিব তাত থকা অংকৰ সংখ্যা চাব লাগিব আমি হিচাপ কৰিছোঁ কেইটা অংকৰ আছে ইয়াত 5টা আছে ইয়াত 5টা ইয়াত 5টা ইয়াত 5টা ইয়াতো 5টা গতিকে প্ৰত্যেকটো সংখ্যাতে 5টা অংক আছে যদি অংকৰ সংখ্যা যদি সমান হয় আমি কি কৰিব লাগিব তাৰ একেবাৰে বাওঁ হাতৰ থকা সংখ্যাটো স্থানীয় মানসমূহ আমি তুলনা কৰিব লাগিব প্ৰত্যেকটো সংখ্যাৰ অংকৰ স্থানীয় মানসমূহ তুলনা কৰি কোনটো ডাঙৰ কোনটো সৰু আমি কি কৰিব পাৰিম উলিয়াব পাৰিম এতিয়া চোৱাচোন একক দশক শতক হাজাৰ 10,000 9টো 10,000ত আছে 2টো 10,000ত আছে 9টো 10,000 8টো 10,000 স্থানীয় মান 7টো 10,000 স্থানীয় মান এতিয়া আমি বিচাৰি উলিয়াম যে কোনটো সংখ্যা আটাইতকৈ ডাঙৰ কোনটো অংক আটাইতকৈ ডাঙৰ এতিয়া চোৱাচোন 9টো 2তকৈ ডাঙৰ 9টো 9 ইয়াতো 9 আছে ইয়াতো 9 আছে গতিকে এই দুটা সমান 8টো 9তকৈ সৰু 7টো 9তকৈ সৰু গতিকে এই দুটা চাব লাগিব এইটোৰ ভিতৰত এই দুটাৰ ভিতৰত কোনটো ডাঙৰ গতিকে চাও ইয়াতো 9 আছে ইয়াতো 9 আছে 10,000 স্থানীয় মানত কি আছে 9 আছে গতিকে আমি হাজাৰৰ ইয়াৰ পিছৰ যিটো স্থানীয় মান হাজাৰৰ যিটো প্লেস ভ্যালু হেতু আমি কি কৰিব লাগিব চাব লাগিব হেতু হাজাৰৰ স্থানীয় মানত থকা অংকৰ কোনটো ডাঙৰ এতিয়া চোৱাচোন ইয়াতো 6 আছে হাজাৰৰ ঘৰত ইয়াতো 6 আছে গতিকে ইয়াৰ পৰাও আমি কোনো ফলাফল নাপালো এইটো ডাঙৰ নে এইটো ডাঙৰ আমি ফলাফল নেপালো সেই কাৰণ আমি নেক্সট যিটো স্থানীয় মান তালে যাম ইয়াত কি আছে শতকৰ ঘৰত 2 ইয়াত আছে 0 গতিকে আমি পাই গলো যে 0টো 2তকৈ সৰু গতিকে এইটো সংখ্যা ইয়াতকৈ ডাঙৰ গতিকে আমি কি লিখিম এইটো সংখ্যা ডাঙৰ এই গোটেই কেইটাতকৈ এই সংখ্যাটো ডাঙৰ সেই কাৰণে আমি ইয়াক 1 বুলি ধৰি লৈছো এতিয়া যদি চাও এতিয়া চাবা এইটো যদি ডাঙৰ হয় এইটো কি হ'ব ইয়াতকৈ সৰু হ'ব কিন্তু এই তিনটাতকৈ এইটো ডাঙৰ হ'ব এইটো 2 নম্বৰ হ'ব কাৰণ ইয়াত 9 আছে 10,000 ঘৰৰ স্থানীয় মানত 9 আছে ইয়াত 8 আছে গতিকে এইটোতকৈ এইটো সৰু তাপে এইটোটো 7 আছে সৰুৱে হ'ব এইটো 2 আছে সৰুৱে হ'ব গতিকে এইটো প্ৰথম ডাঙৰ এইটো দ্বিতীয় ডাঙৰ সংখ্যা এতিয়া চাম দুটা গুছি গল এতিয়া এই তিনটাৰ ভিতৰত কোনটো ডাঙৰ আমি চাও এই তিনটাৰ ভিতৰত যদি আমি কোনটো ডাঙৰ চাও 8টো আছে ইয়াত 7 আছে ইয়াত 2 আছে গতিকে 8টোৱে ডাঙৰ হ'ব গতিকে এইটো 3 নম্বৰ ডাঙৰ সংখ্যা বুজি পাইছা সকলোৱে এতিয়া চাম আমি এইটো ডাঙৰ নে এই দুটা থাকিলে এইটো ডাঙৰ নে এইটো ডাঙৰ গতিকে আমি 10,000 স্থানীয় মানত ইয়াত 7 আছে ইয়াত 2 আছে গতিকে এইটো অবিয়াসলি কি হ'ব ডাঙৰ হ'ব আৰু এইটোৱে হ'ব আটাইতকৈ সৰু সংখ্যাটো কাৰণ ইয়াত 2 আছে কাৰণ 2 9তকৈ সৰু 8তকৈ সৰু 7তকৈ সৰু 9তকৈ সৰু গতিকে এইটোৱে হ'ব আটাইতকৈ সৰু সংখ্যা এতিয়া বুজি পালা এতিয়া আমাৰ ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছিলে ঊৰ্ধ্ব মানে হৈছে ওপৰলৈ তলৰ পৰা ওপৰলৈ যাবলৈ আমি সৰুৰ পৰা ডাঙৰলৈ যাব লাগিব গতিকে ঊৰ্ধ্বক্ৰমত সজাবলৈ আমি সৰুৰ পৰা ডাঙৰ সংখ্যা কিটা সজাই দিব লাগিব এতিয়া চোৱা এনসাৰটো আমি কেনেকৈ লিখিম এনসাৰ আৰু এটা তোমালোকৰ কনসেপ্ট দি দিছো এনেকুৱা এডাল চিন দেখিছা তোমালোকে হয়তো গণিত কিতাপবোৰত এই চুকটো ফালে থকা সংখ্যাটো সদায় সৰু হয় আৰু মুখখন যিফালে মেলি থাকে সি সদায় ডাঙৰ সংখ্যাটো বুজায় এতিয়া ইয়াত আমি এই চিনডাল ইউজ কৰিম এক নম্বৰটো কি হৈছে 96,259 এটো ডাঙৰ সংখ্যা কিন্তু আমাক কি কৰিবলৈ দিছিলে সৰুৰ পৰা ডাঙৰলৈ সজাবলৈ দিছিলে সেই কাৰণ আমি কি কৰিব লাগিব সৰু সংখ্যাটো আমি প্ৰথম লিখিব লাগিব একেবাৰে সৰু সংখ্যাটো কোনটো 5 নম্বৰটো কাৰণ 5 নম্বৰ আমি 1 টো প্ৰথম ডাঙৰ দিছিলো তাৰ পৰা 2 টো তাৰ পৰা 3 তাৰ পৰা 4 তাৰ পৰা 5 টো একেবাৰে সৰু গতিকে সৰুৰ পৰা আমাক সজাবলৈ কৈছে ঊৰ্ধ্বক্ৰমত সৰুৰ পৰা ডাঙৰলৈ গতিকে আমি সৰুটো প্ৰথম লিখিম 26,3,5 এটো আটাইতকৈ সৰু গতিকে আমি চিনডাল কেনেকৈ দিম চুকটো সদায় সৰুটো ফালে থাকে আৰু মুখখন সদায় যিফালে মেলি থাকে চিনডালে হেতু ফালে ডাঙৰ থাকে পাছৰ পিছত কিটো লিখিম 4টো লিখিম 70,025 তাৰ পৰা এডাল দিলো এটো ফালে সৰু এফালে ডাঙৰ যাব তাৰ পৰা
the 4টো তাৰ পৰা 3টো লিখিম আমি 87 5 6 2 তাৰ পৰা 3ৰ পিছত কি হ'ব 4টো হ'ব 3ৰ পিছত 2টো হ'ব 2টো 96 025 তাৰ পৰা কি হ'ব 1টো হ'ব কাৰণ এইটো একেবাৰে ডাঙৰ সংখ্যা বুজি পালা 96 259 এটা গম পাইছা মুখখন মেলি আছে এটো আটাতকৈ ডাঙৰ এটুতকৈ এটু সৰু এটুতকৈ এটু সৰু এটুতকৈ এটু সৰু এটুতকৈ এটু সৰু এটা বুজি পালা ডাঙৰ সৰু কেনেকৈ তুলনা কৰিব লাগে এনেকৈ তোমালোকে ঊৰ্ধ্বক্ৰমত সজাবা সৰুৰ পৰা ডাঙৰলৈ বুজি পালা এটো পৰীক্ষা তোমালোকৰ আহিব এনেকুৱা এটা এটা নেক্সট কোৱেশ্চনটো লৈ যাম এটা বুজি পালা ঊৰ্ধ্বক্ৰম মানে কি সৰুৰ পৰা ডাঙৰলৈ এটা মনত ৰাখিবা যে ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ এতিয়াটো তোমালোকক মুছি দিছো নেক্সট কোৱেশ্চনটো তোমালোকক কি দিয়া আছে যে কে নম্বৰ কোৱেশ্চন হ'ব এটো তোমালোকক 6 নম্বৰ কোৱেশ্চন 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে এতিয়া 6 নম্বৰ কোৱেশ্চনটো লৈ আহিছো 6 নম্বৰ কোৱেশ্চনটো তোমালোকক দিয়া আছে যে তলৰ সংখ্যাবোৰ অৰ্ধক্ৰমত সজোৱা তলৰ সংখ্যাবোৰ অৰ্ধ এতিয়া কি ক্ৰম দিছে অৰ্ধ ক্ৰম দিছে অৰ্ধক্ৰমত সজোৱা 5 নম্বৰ কোৱেশ্চনটো তোমালোকক দিছিলে যে ঊৰ্ধ্বক্ৰমত কেনেকৈ সজাব লাগে এবা কিন্তু তাৰ উলুটাটো দিছে অৰ্ধক্ৰমত কেনেকৈ সজাব লাগে তাক সজাবলৈ দিছে এতিয়া তোমালোকৰ নাম্বাৰ কিটা দিয়া আছে প্ৰথমটো দিয়া আছে 50000 তাৰ পৰা দিয়া আছে তোমাৰ 74002 তাৰ পৰা দিয়া আছে তোমাৰ 78000 maybe 162 হয় তাৰ পৰা 85 7512 715 তাৰ পৰা দিয়া আছে 60 035 তোমালোকক এইকেইটা এটা দুটা তিনটা চাৰিটা পাঁচটা কি দিয়া আছে পাঁচটা সংখ্যা দিয়া আছে আৰু সেই পাঁচটা সংখ্যা কিহত সজাব লাগে অৰ্ধক্ৰম এতিয়া ওপৰটো পাইছিলো আমাৰ কিহত সজাব লাগে ঊৰ্ধ্বক্ৰম তোমালোকক মই কি কৈছিলো ঊৰ্ধ্ব কি মনত ৰাখিবা সদায় ওপৰলৈ মানে ঊৰ্ধ্ব মানে ওপৰলৈ বুলি মনত ৰাখিবা আমি ওপৰলৈ কেনেকৈ যাও তলৰ পৰা ওপৰলৈ যাও গতিকে তলৰ পৰা ওপৰলৈ যাবলৈ আমি কি কৰিব লাগিব সৰুৰ পৰা ডাঙৰলৈ যাব লাগিব গতিকে আমি ঊৰ্ধ্বক্ৰমত কি সজাইছিলো সৰুৰ পৰা ডাঙৰলৈ সজাইছিলো এতিয়া কি কৈছে অৰ্ধক্ৰমত সজোৱা এতিয়া মনলৈ তোমালোকে এটা ধাৰণা আহিব অৰ্ধ মানে কি বিপৰীত সদায় মনত ৰাখিবা অৰ্ধ মানে কি বিপৰীত আৰু ইংৰাজীত অৰ্ধক্ৰমটোক কি বুলি কোৱা হয় ডিসেন্ডিং অৰ্ডাৰ যেনেকৈ ঊৰ্ধ্বক্ৰমটোক কৈছিলে ইংৰাজীত এসেন্ডিং অৰ্ডাৰ তেনেদৰে অৰ্ধক্ৰমটো হৈছে ডিসেন্ডিং অৰ্ডাৰ গতিকে অৰ্ধক্ৰম মানে তোমালোকক মই কি ক'লো অৰ্ধ সদায় মনত ৰাখিবা অৰ্ধ মানে হৈছে বিপৰীত মানে যদি আমি ঊৰ্ধ্বক্ৰমত সজাও সৰুৰ পৰা ডাঙৰলৈ গতিকে তাৰ বিপৰীতটো কি হ'ব ডাঙৰৰ পৰা সৰুলৈ গতিকে অৰ্ধক্ৰমত আমি কি সজাব লাগিব ডাঙৰৰ পৰা সৰুলৈ এই দুটা তোমালোকক এক্সামত কনফিউজ কৰিব পাৰে সদায় মনত ৰাখিবা ওপৰলৈ বুলি মনত ৰাখিলে হৈ গ'ল ওপৰলৈ কেনেকৈ যাম তলৰ পৰা ওপৰলৈ কেনেকৈ যাম সৰুৰ পৰা ডাঙৰলৈ গতিকে ঊৰ্ধ্বটো মনত থাকিলেই তেতিয়া অৰ্ধটো কি ক'বা বিপৰীতটো কৰি দিবা যে আমি কিহত যাব লাগিব ডাঙৰৰ পৰা সৰুলৈ গতিকে আমি এতিয়া ইয়াত কি সজাম ডাঙৰৰ পৰা সৰুলৈ সজাম এতিয়া চোৱাচোন ইয়াত আমাক পাঁচটা সংখ্যা দিয়া আছে এই পাঁচটা সংখ্যাত আমি কি কৰিব লাগে কোনটো ডাঙৰ কোনটো সৰু হেতু আমি উলিয়াব লাগে একাধিক্ৰমে উলিয়াব লাগে আমি উলিয়াবলৈ প্ৰথম কি চাব লাগিব
তাত থকা অংকৰ সংখ্যা চাব লাগিব এতিয়া তোমালোকৰ মনত এটা কথা আছে যে ছাৰে কৈছিলে যাৰ অংকৰ সংখ্যা বেছি হ'ব সেই সংখ্যাটো সদায় ডাঙৰ হ'ব আৰু য'ত অংকৰ সংখ্যা কম থাকিব সেইটো সদায় সৰু হ'ব যদি সেম অংক হয় আমি কি কৰিব লাগিব স্থানীয় মানসমূহ তুলনা কৰিব লাগিব গতিকে আমি এতিয়া প্ৰথম চাম যে প্ৰত্যেকটো সংখ্যাতে অংকনো কেইটাকে আছে এতিয়া চোৱা ইয়াত কেইটা আছে পাঁচটা অংক আছে তোমালোকে দেখিছা ইয়াত পাঁচটা আছে ইয়াতো চোন পাঁচটা আছে ইয়াতো পাঁচটা ইয়াতো পাঁচটা গতিকে আমি গম পালো যে ইয়াত কোনোটো বেছিকৈ অংক থকা সংখ্যা নাই গতিকে ইয়াত সকলো সমসংখ্যক সংখ্যা আছে গতিকে আমি কি কৰিব লাগিব স্থানীয় মানসমূহ তুলনা কৰিব লাগিব এতিয়া চোৱা আমি স্থানীয় মানসমূহ তুলনা কৰিম একক দশক শতক হাজাৰ 10,000 ইয়াতো 10,000 লৈকে আছে একক দশক শতক হাজাৰ 10,000 গোটেইকেইটাতে সমান সমান অংক আছে গতিকে চাম আমি এতিয়া তোমালোকক কৈছিলো যে প্ৰথম বাওঁহাতৰ যিটো স্থানীয় মান একেবাৰে শেষৰ যিটো স্থানীয় মান সোঁহাতৰ পৰা একেবাৰে বাওঁহাতলৈ যিটো শেষৰ স্থানীয় মান থাকিব হেতুৰ পৰা তুলনা কৰিব লাগে এতিয়া চোৱা ইয়াত কি আছে 10,000 ঘৰত প্লেস ভ্যালু কি আছে 10,000 প্লেস ভ্যালুত কি আছে 5 আছে ইয়াত কি আছে 10,000 স্থানীয় মানত 7 আছে ইয়াত কি আছে 7 আছে ইয়াত আছে 8 ইয়াত আছে 6 এতিয়া কোৱাচোন যে 10,000 স্থানীয় মানত থকা কোনটো অংক আটাইতকৈ ডাঙৰ 5তকৈতো 7টো ডাঙৰ আমি জানো 7তকৈ 7 মানে এটো সমান এটোটা সমান কিন্তু ইয়াত 7 আছে ইয়াত কিন্তু 8 আছে 8টো 7তকৈ ডাঙৰ কিন্তু 6টোতো সৰু গতিকে 8টো স্থানীয় মান আটাইতকৈ ডাঙৰ 10,000 ঘৰত থকা 8 অংকটোৱে হৈছে ইয়া আটাইকেইটা সংখ্যাৰ মাজত থকা স্থানীয় মান ডাঙৰ গতিকে আমি কম যে এটো স্থানীয় মান ডাঙৰ 10,000 ঘৰত থকা স্থানীয় মানটো ডাঙৰ অংকটো ডাঙৰ গতিকে এই সংখ্যাটো সকলো কেইটাত সংখ্যাতকৈ ডাঙৰ হ'ব গতিকে আমি ডাঙৰটো কি নম্বৰ দিলো 1 নম্বৰ দিলো 1 নম্বৰ দিলো এতিয়া চোৱা 8তকৈ অকমান সৰু কোনটো স্থানীয় মানৰ 10,000 স্থানীয় মানৰ অংক অকমান সৰু আমি গম পালো যে 7তকৈতো 6টো সৰু 5টো সৰু তেনেহলে আমি কি 7টো লব লাগিব কিন্তু আমাৰ সন্মুখলৈ আহিলে 7টো লম হয় কিন্তু 7 দুটা আছে চোন এই সংখ্যাটোতো 7 আছে এটো সংখ্যাটো 7 আছে গতিকে আমি সমান বুলি ধৰিব লাগিব তেতিয়া আমি কি কৰিম নেক্সট যেটো স্থানীয় মানৰ অংক তাক চাম যে হেতু স্থানীয় মানত কোনটো অংক ডাঙৰ এতিয়া চোৱা 10,000 ঠাঁত আছে 10,000 ঠাঁত আছে কিন্তু হাজাৰৰ ঘৰত যদি চাও ইয়াত 4 আছে ইয়াত কিন্তু হাজাৰৰ ঘৰত কি আছে 8 আছে গতিকে 4তকৈ 8টো যিহেতু ডাঙৰ গতিকে এই সংখ্যাটোতকৈ এটো সংখ্যা কি হ'ব ডাঙৰ হ'ব গতিকে এটো 2 নম্বৰ সংখ্যা হ'ব আৰু এটা কথা মনত ৰাখিবা যদি হাজাৰৰ ঘৰৰ অংক দুটাও যদি সমান থাকিলেহেঁতেন আমি কি কৰিলোহেঁতেন শতকৰ ঘৰৰ অংক দুটা চালোহেঁতেন কোনটো ডাঙৰ যিটোৱে ডাঙৰ হয় আমি সেইটোৱে ডাঙৰ বুলি ধৰিম বুজি পাইছা যদি বুজা নাই তোমালোকে মোক আকৌ সুধিবা এতিয়া চোৱা নেক্সট আমি কিটো ডাঙৰ বুলি গম পালো এটো ডাঙৰ তেতিয়াতো এটোৱে ডাঙৰ হ'ব গতিকে 3 নম্বৰ হ'ব এটো যেহেতু ইয়াতো 6 আছে ইয়াতো 5 আছে ইয়াত 7 আছে গতিকে এই দুটাতকৈ এইটোৱে ডাঙৰ হ'ব এতিয়া আমাৰ থাকি গল এটো আৰু এটো আমাৰ ইজি হৈ গল কাৰণ ইয়াত 5 আছে ইয়াত 6 আছে গতিকে এটো 4 নম্বৰ হ'ব আৰু আটাইতকৈ সৰু সংখ্যাটো হ'ব কোনটো এটো এটা বুজি পালা এতিয়া আমাক কি কৈছিলে অৰ্ধক্ৰমত সজাবলৈ মানে ডিসেন্ডিং অৰ্ডাৰত সজাবলৈ ডিসেন্ডিং অৰ্ডাৰ মানে কি ডাঙৰৰ পৰা সৰুলৈ উলুটাটো মানে সৰুৰ পৰা ডাঙৰলৈ এসেন্ডিং অৰ্ডাৰ ডিসেন্ডিং অৰ্ডাৰ মানে হৈছে অৰ্ধক্ৰম মানে হৈছে ডাঙৰৰ পৰা সৰুলৈ গতিকে আমি এনসাৰটো লিখিম আমাৰ ডাঙৰ একেবাৰে কোনটো এটো 85715 গতিকে এটো ডাঙৰ মুখখন চিনডালৰ মুখখন এফালে মেলিব লাগিব আমি তাৰ পৰা 2 নম্বৰ কোনটো এটো 7,78,162 এটো দ্বিতীয়টো ডাঙৰ সংখ্যা এটা তৃতীয়টো ডাঙৰ সংখ্যা কোনটো এটো 74,002
তাৰ পৰা চতুৰ্থ নম্বৰতে কোনটো পৰিব এটো পৰিব 60,035 তাৰ পৰা একেবাৰে সৰু সংখ্যাটো হৈছে আমাৰ 50,000 মানে 50,000 এটোৱে তোমালোকৰ হৈ গল অৰ্ধকৰ্মত সজোৱা মানে ডাঙৰৰ পৰা সৰুলৈ সজোৱা এটো চোৱা চুককিটা সদায় সৰুটো ফালে থাকে দেখিছানে আৰু মুখখন যিটো চিনডালৰ মেলা থাকে তুলনা কৰা চিনডালৰ মুখখন মেলাটো কিহৰ ফালে থাকে ডাঙৰৰ ফালে থাকে এটোৱে হৈছে তোমালোকৰ অৰ্ধকৰ্মত সজোৱা এটা ক্লিয়াৰ হ'ল উদ্ধক্ৰম অৰ্ধক্ৰম উদ্ধ মানে কি সৰুৰ পৰা ডাঙৰলৈ অৰ্ধ মানে কি ডাঙৰৰ পৰা সৰুলৈ এটা তোমালোকে নোট কৰি লোৱা এতিয়া নেক্সট কোৱেশ্চনটো লৈ যাম নেক্সট কোৱেশ্চনটো তোমালোকক কি দিয়া আছে তলৰ সংখ্যাবোৰ আস্তনা অংকবোৰ স্থানীয় মান লিখিবলৈ দিছে এটো মই মহাৰি দিছো তোমালোকৰ স্থানীয় মান লিখিবলৈ দিছে স্থানীয় মান হয়তো তোমালোকৰ মনত থাকিলে তোমাক যিখন চাৰ্ট মই বুজাইছিলো আগৰ ভিডিঅটোত স্থানীয় মানসমূহ তোমালোকৰ মনত আছে তেতিয়া এইকিটা তোমালোকৰ ইজি হৈ যাব কৰিবৰ কাৰণে এতিয়া তোমালোকৰ 7 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে আস্তনা অংক সমূহৰ কি কৰিবলৈ দিছে স্থানীয় মান লিখা বুলি দিছে কিছুমান সংখ্যা দিয়া আছে আৰু কিছুমান অংকৰ তলত আস্তনা আছে তোমালোকৰ কিতাপ আছে সকলোৰে ভালকৈ কোৱেশ্চনটো মন দি চোৱা আৰু অংকবোৰ দিয়া আছে এ নম্বৰতে দিয়া আছে 7405 আৰু 4 টো তোমাৰ আঠডাল টানি থোৱা আছে বি নম্বৰতে তোমালোকক দিয়া আছে যে 70503 তেনেদৰে চি নম্বৰটো তোমালোকক দিয়া আছে অকমান দূৰত লিখিছো চি নম্বৰটো তোমালোকক দিয়া আছে 86702 আৰু এটা দিয়া আছে হেতু তলত লিখিম চি তাৰ পৰা কি আছিল ডি নম্বৰটো কি দিয়া আছে 29012 গতিকে আজ কিহত টনা আছে ইয়াত 0 টো টনা আছে ইয়াত এটো 29 নহয় 79 আছিলে এটো 7 টো টনা আছে তাৰ পৰা ইয়াত 2 টো টনা আছে ইয়াত 0 টনা আছে ইয়াত 4 টনা আছে এতিয়া চোৱা কোৱেশ্চনটো এনেদৰে দিছে যে আস্তনা অংকসমূহৰ স্থানীয় মান লিখা মানে এইটো এটা সংখ্যা দি আছে ইয়াত এটা অংকৰ তলত আচ এডাল টানি থোৱা আছে আৰু সেই আস্তনা অংকটো কোনটো স্থানীয় মানত আছে তোমালোকক লিখিবলৈ দিছে তোমালোকৰ নিশ্চয় মনত পৰিছে যে ছাৰে কৈছিলে স্থানীয় মানৰ তালিকাখন মনত ৰাখিবৰ কাৰণে আৰু আমি কোন ফালৰ পৰা মনত ৰাখো সদায় সোঁ হাতৰ পৰা বাওঁ হাতলৈ আৰু এই সংখ্যাবোৰ তোমালোকে সোঁ হাতৰ পৰা বাওঁ হাতলৈ কাউণ্ট কৰি আহি থাকিবা আৰু আস্তনা অংকটো যিটো স্থানীয় মানত পৰে হেতুৱে হ'ব তাৰ স্থানীয় মানৰ নাম বুজি পালা একেবাৰে ইজি এতিয়া চোৱাচোন এ নম্বৰ কোৱেশ্চনটো আমি এনসাৰটো কৰিম কি পাওঁ এতিয়া কি কৰিব লাগিব আমি যে সোঁ হাতৰ পৰা বাওঁ হাতলৈ কাউণ্ট কৰি আহি থাকিব লাগিব এতিয়া চোৱা 5 টো কিহৰ ঘৰত আছে এককৰ ঘৰত 0 টো দশকৰ ঘৰত 4 টো শতকৰ ঘৰত আৰু 7 টো কি ঘৰত আছে হাজাৰৰ ঘৰত গতিকে আমাক কি ক'বলৈ দিছে যে 4 টো তলত আস্তনা আছে আৰু আস্তনা অংকটোৰ কি কৰিবলৈ দিছে স্থানীয় মান লিখিবলৈ দিছে গতিকে একক দশক শতক 4 টো শতকৰ ঘৰত আমি কি লিখিম স্থানীয় মান লিখিবলৈ তোমালোকে এনেকৈ লিখিবা যে 4 into 100 শতক মানে কি
100 মানে শতক মানে খ খ মানে 100 গতিকে 400 মানে 4টো খৰ ঘৰত আছে গতিকে 400 গতিকে 4 * 100 400 গতিকে এনেকে লিখিম আমি যে 4ৰ স্থানীয় মান শতক বুজি পালা কেনেকৈ লিখিম 4ৰ স্থানীয় মান শতক ইয়াত অকমান ঠাই নাই কাৰণে মই তলত লিখি দিছো তোমালোকে দীঘলকে লিখি দিবা যে 4 * 100 4ৰ স্থানীয় মান শতক এতিয়া বুজি পাইছা যে 100 এ 4ৰ লগত কিয় পূৰণ কৰিলো মানে একক দশক শতক শতকৰ ঘৰত আছে কাৰণে 100ৰে পূৰণ কৰিছো যদি দশকৰ ঘৰত থাকিলেহেঁতেন তেতিয়া 10ে পূৰণ কৰিলোহেঁতেন হাজাৰৰ ঘৰত থকা হলে 1000ৰে পূৰণ কৰিলোহেঁতেন আৰু এককৰ ঘৰত থকা হলে একে পূৰণ কৰিলোহেঁতেন এতিয়া তোমালোকক আৰু এটা মই মনত ৰাখিবলৈ দিছো এটা বস্তু তোমালোকে চোৱা যে শূন্যৰ সংখ্যা তোমালোকে নোট কৰি লোৱাচোন বহিৰ কিনাৰতে বক্স এটা বনাই এনেকে নোট কৰি লবা শূন্যৰ সংখ্যা হাজাৰৰ ঘৰত খৰ ঘৰত কেইটা শূন্য থাকে তোমালোকে জানা কেইটা থাকে খৰ মানে শতকত কেইটা শূন্য থাকে দুটা এইকেইটা তোমালোকে মনত ৰাখিবা হাজাৰত কেইটা থাকে তিনটা লাখত কেইটা থাকে পাঁচটা 10 লাখত কেইটা থাকে 10 লাখত 6টা আৰু কোটিত কেইটা থাকে 7টা বুজি পাইছা মানে শতক মানে 100ত কেইটা শূন্য থাকে দুটা মনত জানা তোমালোকে হাজাৰত কেইটা থাকে তিনটা মানে 1000 1000 মানে 1000ৰ পিছত কেইটা একৰ পিছত কেইটা শূন্য থাকে তিনটা আৰু লাখত ঘৰত কেইটা থাকে 1 লাখত কেইটা শূন্য থাকিব তোমালোকক যদি কোনোবাই হতে 5টা আৰু 10 লাখত কেইটা শূন্য থাকিব 6টা কোটিত কেইটা 7টা এইকেইটা তোমালোকে মুখস্থ কৰি মুখৰ ৰাখিব লাগিব তেতিয়া এই অংকসমূহ যিবোৰ অংক দিয়া আছে অনুশীলন তোমালোকে সোনকালে কৰিব পাৰিবা এইটা লিখি লোৱাচোন মই মছি দিম তাৰ পৰা তোমালোকক লিখিবলৈ টাইম দিছো তোমালোকে লিখি লোৱা এইটা তোমালোকৰ লিখি হল এইটা মুহাৰি দিছো এইটা মনত থাকিব সকলোৱে ৰিপিট কৰি থাকিব তেতিয়া মনত থাকিব এতিয়া চোৱা আমাক কি দিয়া আছে এই সংখ্যাটোৰ 0 টোত যে আস্তনা আছে হেতুৰ স্থানীয় মান লিখিবলৈ দিছে এতিয়া বি নম্বৰ আমি এনসাৰটো কৰোচোন কি হ'ব এতিয়া চোৱা শূন্যটো আমি কোনটো ঘৰত পৰিছে কোনটো প্লেস ভ্যালুত পৰিছে হেতু চাও একক দশক শতক হাজাৰ শূন্যটো কিহৰ ঘৰত পৰিছে হাজাৰৰ ঘৰত গতিকে শূন্য পূৰণ কি লিখিব লাগিব হাজাৰৰ ঘৰত থাকিলে শূন্য পূৰণ 1000 গতিকে আমি হাজাৰত জানো যে 3টা শূন্য থাকে বুজি পালা এতিয়া তলত এনেকৈ লিখিবা শূন্যৰ স্থানীয় মান হাজাৰ শূন্যৰ স্থানীয় মান কি পালো আমি হাজাৰ পালো এতিয়া নেক্সট লৈ যাম নেক্সট কি আছে একক দশক শতক হাজাৰ 10000 গতিকে আমাক কি দিছে দুইটোৰ স্থানীয় মান সুধিছে আস্তনা আছে গতিকে দুইটো কিহৰ ঘৰত আছে এককৰ ঘৰত গতিকে এককৰ ঘৰত থাকিলে কি হ'ব 2 লগত 1 পূৰণ হ'ব গতিকে 2ৰ স্থানীয় মান কিমান একক যাক ইংলিছত কোৱা হয় 1 বুলি বুজি পালা একক এতিয়া আমাক কি কৈছে 79012 মানে
79,012ৰ এটা আমাক সংখ্যা দিয়া আছে গতিকে আমি 0 আৰু 7ৰ তলত আস্তনা আছে গতিকে 0 আৰু 7ৰ কি উলিয়াব লাগে আমি স্থানীয় মান উলিয়াব লাগে গতিকে এতিয়া আমি উলিয়াম 0 আৰু 7ৰ স্থানীয় মান প্ৰথম আমি কিহৰ উলিয়াম 0ৰ উলিয়াওচোন 0ৰ স্থানীয় মান কি উলিয়াওচোন একক দশক শতক 0 টো কাৰ ঘৰত আছে শতকৰ ঘৰত গতিকে আমি জানো যে শতকৰ স্থানীয় মান লিখিবলৈ কি ব্যৱহাৰ কৰোঁ ছাৰে কি কৈছিলে মনত পেলাবা যে 100 শতক খ শতক মানে কি খ গতিকে 100ৰ লগত পূৰণ কৰিম 0 into 100 বুজি পালা এতিয়া আমি কি লিখিম যে শূন্যৰ স্থানীয় মান কিমান হ'ব শতক বুজি পাইছা শূন্যৰ স্থানীয় মান কি হ'ব শতক এটা নেক্সট আমাৰ কিটো দিয়া আছে যে 7ৰ স্থানীয় মান লিখিবলৈ দিয়া আছে এতিয়া আমি 7ৰ স্থানীয় মানটো চাওঁচোন 7 একক দশক শতক হাজাৰ কিহৰ ঘৰত আছে 10,000ৰ ঘৰত এতিয়া জানো যে আমি হাজাৰৰ ঘৰত কেইটা শূন্য থাকে 3টা শূন্য গতিকে 10,000ৰ ঘৰত কেইটা শূন্য থাকিব এক স্থানৰ পিছত গতিকে হাজাৰত যদি 3টা শূন্য 10,000ত কেইটা শূন্য 4টা শূন্য গতিকে আমি কি লিখিম 7 into 1 তাৰ পৰা 4টা শূন্য আমি দি দিম বুজি পাইছা কেনেকৈ লিখিছো এতিয়া চোৱা কি হ'ব হাতটো কি ঘৰত আছিলে 10,000 প্লেছত মানে 10,000ৰ ঘৰত গতিকে হাতৰ স্থানীয় মান কিমান 10,000 হাতৰ স্থানীয় মান 10 হাতৰ স্থানীয় মান কিমান 10,000 বুজি পাইছা শূন্যৰ স্থানীয় মান কি পালো শূন্যৰ স্থানীয় মান শতক হাতৰ স্থানীয় মান কিমান 10,000 বুজি পাইছা তোমালোকে এনেদৰে এনসাৰবোৰ লিখিবা এইকেইটা কপি কৰি লোৱা নোট কৰি লোৱা এটা আমি নেক্সট কোৱেশ্চনটো লৈ যাম এটো মোহাৰি দিছো তোমালোকৰ নেক্সট কোৱেশ্চনটো দিছে তলৰ সংখ্যাবোৰ বিস্তৃত ৰূপত লিখিবলৈ দিছে এইকেইটা মোহাৰি দিছো লিখি ললা বিস্তৃত ৰূপ আহি গল এটা বিস্তৃত ৰূপত লিখিবলৈ তোমালোকক স্থানীয় মানৰ ওপৰত ডিটেইলছ মানে কে জানিব লাগিব স্থানীয় মান কি হয় সেই কাৰণে মই কৈ আছো যে তোমালোকে আগৰ ভিডিওটো চাই লবা গোটেই ভিডিওত তেতিয়া এই কোৱেশ্চনবোৰ ইজিলি কৰিব পাৰিবা এতিয়া তলৰ সংখ্যাবোৰ বিস্তৃত ৰূপত লিখা 8 নম্বৰ কোৱেশ্চনটো তোমালোকক দিয়া আছে বিস্তৃত ৰূপত লিখা বিস্তৃত ৰূপত তলৰ সংখ্যাবোৰ বিস্তৃত ৰূপত লিখা আৰু সংখ্যাবোৰ তোমালোকক দিয়া আছে প্ৰথমটো দিয়া আছে I 4 5 7 then 6 2 8 আমি এটা কৈ বিস্তৃত ৰূপত লিখি লওঁ এতিয়া চোৱা বিস্তৃত ৰূপত লিখিবলৈ দিছে মানে তলত এটা সংখ্যা দিয়া আছে তোমালোকক আৰু হেতু কিহ লিখিবলৈ দিছে বিস্তৃত ৰূপত লিখিবলৈ দিছে বিস্তৃত ৰূপ মানে হৈছে তোমাৰ ইয়াত মানে এককৰ ঘৰত যে 8টো আছে কেনেকৈ আছে দশকৰ ঘৰত যে স্থানীয় মানত যে 2টো আছে কেনেকৈ আছে যে 2 যে দশকৰ ঘৰত আছে আৰু 6টো যে শ হৈ আছে 7টো যে হাজাৰ হৈ আছে 5টো যে 10,000 ঘৰত আছে 4টো যে লাখৰ ঘৰত আছে
কেনেকৈ আছে সেইটো বিস্তৃত ৰূপত মানে তোমালোকে প্ৰকাশ কৰি দেখুৱাব লাগিব এতিয়া চোৱা আমি প্ৰথম জানিব লাগিব সোঁহাতৰ পৰা স্থানীয় মানখিনি একাধিক্ৰমে শুদ্ধকৈ কাউণ্ট কৰিবলৈ গতিকে আমি জানো যে 8টো কিহৰ ঘৰত আছে এককৰ ঘৰত 2টো দশকৰ ঘৰত 6টো শতকৰ ঘৰত 7টো হাজাৰৰ ঘৰত 5টো 10,000 ঘৰত 4টো কিহৰ ঘৰত আছে লাখৰ ঘৰত গতিকে আমি গম পালো যে 4টো কি ঘৰত আছে লাখৰ ঘৰত 4টো লাখৰ ঘৰত থাকিলে আমি কি জানো যে লাখৰ ঘৰত থাকিলে মই কৈছিলো কেইটা শূন্য থাকিব 5টা শূন্য মানে একৰ পিছত 5টা শূন্য লাখৰ ঘৰত থাকিলে লাখৰ লগত পূৰণ কৰিব লাগিব যদি 10 লাখৰ ঘৰত থাকিলেহেঁতেন 10 লাখৰ লগত পূৰণ কৰিলোহেঁতেন হাজাৰৰ ঘৰত থাকিলে 1000ৰ লগত আৰু 10,000 ঘৰত থাকিলে 10,000 লগত পূৰণ কৰিব লাগিব সেইটোৱে কথা তাৰ পৰা ক্ৰমে স্থানীয় মানসমূহ যোগ কৰি কৰি এড কৰি মানে যোগ কৰি কৰি গৈ থাকিব লাগিব তেতিয়াই হৈ যাব সেইটো তোমাৰ বিস্তৃত ৰূপ এতিয়া চোৱা 4টো লাখৰ ঘৰত আছে কাৰণে আমি কি কৰিছো 4 পূৰণ লাখ মানে 1 লাখৰ লগত পূৰণ কৰিছো গতিকে আমি কি পালো 4 লাখ বুজিলা এতিয়া কি পাই গলো আমি 4 লাখ তাৰ পৰা আমি কি কৰিম যোগ চিন দিম বেলেগ এটা স্থানীয় মানলৈ যোৱাৰ লগে লগে কি দিবা যোগ চিন দিবা এতিয়া আমি কি পাইছো সেকেন্ড কি আছে 5 5টো কাৰ ঘৰত আছে 10,000 ঘৰত আছে গতিকে 5 পূৰণ 10,000 5 পূৰণ কি হল 10,000 10,000 মানে 10,000 কেইটা শূন্য থাকিব হাজাৰত যদি 3টা শূন্য থাকে 10,000ত 4টা শূন্য থাকিব গতিকে 1 কৰ পাছত কেইটা শূন্য থাকিব 4টা শূন্য তাৰ পৰা নেক্সট চাম 7 7টো হাজাৰৰ ঘৰত আছে যোগ 7 পূৰণ হাজাৰত কেইটা শূন্য 3টা শূন্য গতিকে 7 পূৰণ 1000 মানে 7,000 এতিয়া 6টো কি ঘৰত আছে খৰ ঘৰত খ মানে কি শতক শতক হলে কি হ'ব প্লাস 600ৰ লগত পূৰণ হ'ব এতিয়া চাম 2টো কাৰ ঘৰত আছে দশকৰ ঘৰত 2 পূৰণ দশকৰ ঘৰত থাকিলে কিহে পূৰণ কৰিম শতকৰ ঘৰত খ দশকৰ ঘৰত 10 তাৰ পৰা নেক্সট স্থানীয় মানটো লৈ গলে কি হ'ব যোগ হ'ব গতিকে 8 এককৰ ঘৰত আছে একক মানে হৈছে একৰ লগত আমি পূৰণ কৰিম এইটোৱে হৈ গল তোমালোকৰ বিস্তৃত ৰূপ এতিয়া বুজি পাইছা বিস্তৃত মানে ৰূপ মানে হৈছে তোমালোকক সংখ্যাখিনি ভাঙি ভাঙি লাষ্টত গৈ এই সংখ্যাটো ওলাব লাগিব এতিয়া তোমালোকক মই ইন্টাৰেষ্টিং মানে কথা এটা দেখুৱাইছো যদি এইগিটা সংখ্যা যদি আমি যোগ কৰো পূৰণ কৰাৰ পিছত যদি যোগ কৰো তেতিয়া কি ওলাব এই সংখ্যাটোৱে ওলাব বুজিছা মই কৰি দেখুৱাই দিছো প্ৰথম কি আছে 4 পূৰণ 1 লাখ মানে 4 লাখ 4 লগত যদি 1 লাখ পূৰণ কৰা কি পাবা 4 লাখ হল তাৰ পৰা কি যোগ 5 পূৰণ 10,000 মানে কি হ'ব 50,000 গতিকে আমি কি লিখিম 50,000 তাৰ পৰা 7 পূৰণ 1,000 মানে 7,000 তাৰ পৰা লিখিম আমি 7,000 এটো তোমালোকক মই ইনে কৰি দেখুৱাইছো মানে এইখিনি কৰাৰ পিছত এটো সংখ্যা আমি উলিয়াব পাৰো ন তোমালোকক মই হেতু দেখুৱাইছো মানে হেতু তোমালোকক প্ৰুফ কৰি দেখুৱাইছো প্ৰমাণ কৰি দেখুৱাইছো উত্তৰ তোমালোকৰ ইমানখিনিয়ে যে বিস্তৃত ৰূপটো ভাঙি দেখুৱালে হ'ল কিন্তু তোমালোকক মই এটো যে এইখিনিৰ পৰা যে আমি এটো উলিয়াব পাৰো ক্যালকুলেশন কৰি গণনা কৰি হেতুৱে তোমালোকক দেখুৱাইছো তাৰ পৰা 7,000 পালুগে 6 পূৰণ 100 মানে কিমান হ'ব 600 তাৰ পৰা আছে 2 পূৰণ 10 মানে 20 8 পূৰণ 1 মানে 8 এতিয়া এই কিটা যদি আমি যোগ কৰো চোৱাচোন কি পাও 0 0 0 ইয়াত আছে 8 8 ওলালে 0 0 0 ইয়াত 2 তাৰ পৰা ইয়াত 6 ইয়াত 7 ইয়াত 5 তাৰ পৰা 4 টো তললে নামি আহিলে চোৱাচোন এই সংখ্যাটো এটো সংখ্যা হয়নে তোমালোকে এনেকে যদি মন যায় কিনাৰত এনেকে লিখি দিব পাৰা তেতিয়া টিচাৰৰ আৰু তোমালোকৰ প্ৰতি ইমপ্ৰেছন বাঢ়িব বুজি পাইছা যে তোমালোকে বুজি পানি অংকটো কৰিছা এটোৱে হৈছে ইয়াৰ বিস্তৃত ৰূপ মানে এটো সংখ্যা ভাঙি আমি এখিনি পালো আৰু এইখিনি যদি আমি ক্যালকুলেশন কৰো আকৌ অলৰেডি এটোৱে ওলাব বুজি পাইছা বিস্তৃত ৰূপ মানে কি এটোৱে এতিয়া এটো তোমালোক ক্লিয়াৰ হল এতিয়া নেক্সট টু লৈ যাম নেক্সট টু কি দিয়া আছে নেক্সট সংখ্যাটো তোমালোকক দিয়া আছে 2 নম্বৰটো Roman number 2
50553 624 এইটো সংখ্যা তোমালোকক দিয়া আছে এটো কই এটো ডাঙৰ গতিকে আমি এটো উলিয়াব লাগে এতিয়া প্ৰথম কাম কি হ'ব স্যাৰে কি কৈছিল প্ৰথম কাম যে আমি সোঁহাতৰ পৰা স্থানীয় মানসমূহ গণনা কৰিব লাগিব আৰু বাওঁ হাতৰ পৰা আমি বিস্তীৰৰ ৰূপ লিখি লিখি গৈ থাকিব লাগিব গতিকে আমি চাম একক দশক শতক হাজাৰ দহ হাজাৰ লাখ 10 লাখ কোটি পাঁচটো কিহৰ ঘৰত পৰিছে কোটিৰ ঘৰত পাঁচটো কোটিৰ ঘৰত যদি কোটিৰ ঘৰত পৰে তোমালোকক মই কি কৈছিলো কোটিত কেইটা শূন্য থাকে 7টা শূন্য গতিকে একৰ পিছত 7টা শূন্য দিব লাগিব 6 7 বুজিলা যে আমি পাঁচটো কোটিৰ ঘৰত আছে কাৰণে পাঁচৰ লগত কিহে পূৰণ কৰিছো 1 কোটিৰে পূৰণ কৰিছো বুজি পাইছা কোটিত কেইটা শূন্য থাকে 7টা শূন্য বুজি পাইছা তাৰ পৰা যাম আমি শূন্যটো কিহৰ ঘৰত আছে একক দশক শতক হাজাৰ 10 হাজাৰ লাখ শূন্যটোৰ 10 লাখৰ ঘৰত আছে গতিকে যোগ শূন্য পূৰণ 10 লাখ মানে 1 লাখত কেইটা শূন্য 5টা শূন্য এখাপ আগুৱাই মানে 10 লাখ হ'ব লাখৰ পিছত কি 10 লাখ লাখত যদি 5টা শূন্য 10 লাখত কেইটা শূন্য 6টা শূন্য গতিকে আমি শূন্য পূৰণ কি লিখিম 6টা শূন্য এক তাৰ পৰা 6টা শূন্য তোমালোকৰ এনেকে যদি কৰি যোৱা মনত থাকি যাবগে তাৰ পৰা 5টো কাৰ ঘৰত আছে লাখৰ ঘৰত গতিকে যোগ দিম 5 পূৰণ লাখৰ ঘৰত কেইটা শূন্য 5টা শূন্য 4টা 5টা তাৰ পৰা আহিম আমি এটো 5 একক দশক শতক হাজাৰ 5টো কিহৰ ঘৰত আছে এই 5টো 10,000 ঘৰত আছে গতিকে তোমালোকে জানা যে হাজাৰৰ ঘৰত যদি 3টা শূন্য 10,000 ঘৰত কেইটা শূন্য 4টা শূন্য 10,000ৰ ঘৰত 4টা শূন্য তাৰ পৰা তিনিটো কাৰ ঘৰত আছে হাজাৰৰ ঘৰত আমি জানো হাজাৰ ঘৰত কেইটা শূন্য 3টা শূন্য তাৰ পৰা 6টোলৈ আহিলো 6টো গম পোৱাই যে 6টো খৰ ঘৰত আছে গতিকে 6 পূৰণ খ বুলি ক'লে 100ৰ লগত পূৰণ কৰিব লাগিব প্লাস 2টো তোমালোকৰ এই 2টো দশকৰ ঘৰত আছে 4টো এককৰ ঘৰত 2টো দশকৰ ঘৰত আছে কাৰণে 10এ পূৰণ কৰিম আৰু 4টো এককৰ ঘৰত আছে কাৰণে 1এৰে পূৰণ কৰিম এইটোৱে হৈ গ'ল ইয়াৰ বিস্তৃত ৰূপ বুজি পাইছা নোট কৰি লোৱা ভালকে যদি বুজা নাই কিবা তোমালোকে মোক কমেন্ট কৰি জনাবা এতিয়া চোৱা এইটো লিখি লোৱা তোমালোকে কপি কৰি লোৱা হল কপি কৰি এতিয়া এটো মোহাৰি দিছো কাৰণ তলত লিখিবলৈ অকমান প্ৰবলেম হয় ওপৰত লিখিম আৰু তোমালোকক দুটা লিখিবলৈ দিছে বিস্তৃত ৰূপত দুটা বিস্তৃত ৰূপত লিখিবলৈ তোমালোকক কোৱেশ্চন দিছে সেই দুটাও লিখি দিম এতিয়া তোমালোকে নিজে নিজে পাৰিবা অকমান কনসেপ্টটো তোমালোকৰ বুইল্ড হৈছে সেইকাৰণে তোমালোকে নিজে পাৰিবা নেক্সটটো দিয়া আছে 684 3 নম্বৰটোলৈ গৈছো 684 65804 এটো এটা সংখ্যা দিয়া আছে আৰু তোমালোকক এটো কি কৈছে বিস্তৃত ৰূপত লিখিবলৈ দিছে এতিয়া প্ৰথম কাম কি হ'ব বিস্তৃত ৰূপত আগৰ নিচিনাকে একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কিহত পৰিছে কোটিত 6টো কোটিত পৰিছে সেইকাৰণে কি হ'ব একৰ পিছত 7টা শূন্য মানে 1 কোটিৰ লগত 6টো যিহেতু কোটিৰ ঘৰত আছে 1 কোটিৰ লগত পূৰণ কৰিবলৈ 3 6 7টা 8টো কিহৰ ঘৰত আছে 10 লাখৰ ঘৰত 10 লাখ বুলি ক'লে কি বুজো আমি যে একৰ পিছত 6টা শূন্য মানে ইয়াৰ পৰা এটা শূন্য কমাই কমাই আনি লিখি লিখি গৈ থাকিবা হেতুৱে ৰুল ইয়াৰ তাৰ পৰা কৈছে 4টো কাৰ ঘৰত আছে চোৱা লাখৰ ঘৰত আছে গতিকে লাখৰ ঘৰত আছে কাৰণে আমি কি লিখিম 1 লাখ মানে একৰ পিছত 5টা শূন্য তাৰ পৰা চোৱা 6টো কাৰ ঘৰত আছে 10,000 মানে কি 4টা শূন্য থাকিব 5টো হাজাৰ ঘৰত আছে গতিকে 1000 লগত পূৰণ কৰিছো 3টা শূন্য থাকিব 8টো খৰ ঘৰত
মানে 100 লগত তাৰ পৰা 0 আছে 0 টো কাৰ লগত পূৰণ কৰিম দশকৰ লগত 10 সেইকাৰণে তাৰ পৰা 4 আছে 4 টো এককৰ ঘৰত 1 এৰে পূৰণ কৰিম এটোৱে হৈ গ'ল ইয়াৰ বিস্তৃত ৰূপ এতিয়া নেক্সট আৰু এটা তোমালোকৰ দিয়া আছে নেক্সটটো একেবাৰে শেষৰটো কৰি দিছো বিস্তৃত ৰূপৰ 4302652 এইটো তোমালোকক বিস্তৃত ৰূপত লিখিবলৈ দিয়া আছে এতিয়া চোৱা প্ৰথম আমাৰ কাম কি হ'ব যে আমি সোঁহাতৰ পৰা স্থানীয় মান গণনা কৰিম একেবাৰে বাওঁহাতৰ কোনটো অংক শেষৰটো অংক কি স্থানীয় মানত আছে তাৰ পৰা আমি একাধিক ক্ৰমে বিস্তৃত ৰূপ কৰি কৰি বহলাই বহলাই গৈ থাকো একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ তাৰ পৰা কি হ'ব কোটি গতিকে 4 টো কোটিৰ ঘৰত আছে সেম কোটি মানে আমি কি জানো যে 7টা শূন্য মানে 4 লগত 1 কোটি পূৰণ কৰিছো কোটিৰ ঘৰত আছে কাৰণে 4 লগত 1 কোটি পূৰণ কৰিব লাগিব তেতিয়াহে আমি কি পাম 4 কোটি পাম হেতুৱে কথা মানে 4 কোটিটো লিয়াবলৈ আমি 1 কোটিৰ লগত পূৰণ কৰিব লাগিব বুজি পাইছা সেই কাৰণে আমি 1 কোটিৰ লগত পূৰণ কৰিছো আৰু মনত যদি কোটিত কেটা শূন্য থাকে মনত থাকে তোমালোকে লিখি দিব পাৰিবা 1 কোটি গতিকে 4 পূৰণ 1 কোটি তাৰ পৰা বেলেগ এটা স্থানীয় মান লৈ গলে সদায় মনত ৰাখিবা যোগ হয় গতিকে 3 টো 10 লাখৰ ঘৰত আছে 3 পূৰণ 10 লাখত কেটা শূন্য 6টা শূন্য তাৰ পৰা শূন্য আছে শূন্যটোৰ লাখৰ ঘৰত আছে গতিকে কেটা শূন্য 5টা শূন্য তাৰ পৰা চোৱা 2 টো 10,000 ঘৰত আছে 2 টো 10,000 ঘৰত কেটা শূন্য 4টা শূন্য 6 টো হাজাৰৰ ঘৰত গতিকে 1000 মানে 3টা শূন্য একৰ পাছত 3টা শূন্য 5 টো শৰ ঘৰত গতিকে 100 দি পূৰণ কৰিম 3 টো দশকৰ ঘৰত 10 পূৰণ কৰিম 2 টো এককৰ ঘৰত 1 পূৰণ কৰিম এটোৱে হৈ গ'ল তোমালোকৰ বিস্তৃত ৰূপ এই সংখ্যাটোৰ বিস্তৃত ৰূপ এটোৱে তোমালোকে প্ৰথম সংখ্যাটো যেনেকৈ মই যোগ কৰি দেখুৱাইছিলো 4 লগত পূৰণ কৰি 4 কোটি পাবা 1 কোটি পূৰণ কৰি এটো 3 কি পাবা 30 লাখ পাবা এটো 1 লাখ পাবা এটো 2000 তোমাৰ 20000 পাবা এটো 6000 এটো 500 এটো 30 এটো 2 আৰু যদি এগিটা সিৰিয়ালি যোগ কৰি দিয়া এই সংখ্যাটোৱে অলৰেডি পাবা প্ৰথমটো যেনেকৈ তোমালোকক মই প্ৰুফ কৰি দেখুৱাইছো প্ৰমাণিত কৰি দেখুৱাইছো তোমালোকে নিজে প্ৰমাণিত কৰি চাব পাৰিবা তেতিয়া তোমালোকৰ কি হ'ব ক্যালকুলেশন খিনি মানে যোগ কৰা বিয়োগ কৰা হেবোৰ একদম পুৰা স্পিড হ'ব যিমানে ক্যালকুলেশন কৰিবা সিমানে তোমালোকৰ স্পিড হ'ব হৈ গ'ল তোমালোকৰ 8 নম্বৰ বিস্তৃত ৰূপত লিখা এটা নেক্সট কোৱেশ্চনটো লৈ যাম তোমালোকে কপি কৰি লোৱা এগিটা মোহাৰি দিছো তোমালোকৰ হ'ল এতিয়া আমি পালো গৈ 9 নম্বৰ কোৱেশ্চন 9 নম্বৰ কোৱেশ্চনটো কি আছে তোমালোকৰ চাম 9 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে এটা সংখ্যা দিয়া আছে হেটো বিস্তৃত ৰূপত লিখিবলৈ দিছে সংখ্যাটো তোমালোকক দিয়া আছে 9 নম্বৰ কোৱেশ্চন কি দিয়া আছে 7409 7409 7 আৰু ইয়াত 4 আৰু 9 ৰ এই 4 আৰু 9 ৰ মানে স্থানীয় মানকেইটা কি কৰিবলৈ দিছে বিস্তৃত ৰূপত লিখিবলৈ দিছে গোটেই সংখ্যাটোক বিস্তৃত ৰূপত লিখি দেখুৱাবলৈ কোৱা নাই মানে 4 আৰু 9 ৰ মানে অংক দুটাৰ বিস্তৃত ৰূপত লিখিবলৈ দিছে যদি আমি গোটেই সংখ্যাটো লিখিবলৈ দিলেহেঁতেন হাতৰ পৰা লিখি গলোহেঁতেন কিন্তু এটা হাতৰ পৰা লিখিবলৈ দিয়া নাই যে 4 টুকু তুমি মানে বেলেগকে লিখা 9 টুকু বেলেগকে লিখা বিস্তৃত ৰূপত স্থানীয় মানত হেতু লিখিবলৈ দিছে এটো একে মানে ইজি এতিয়া প্ৰথম আমি কাউন্ট কৰিব লাগিব তোমালোকে কিতাপত নিজে প্ৰশ্নটো চাই লবা যে প্ৰশ্নটো দিছে এই সংখ্যাটোৰ বিস্তৃত ৰূপত লিখা 4 আৰু 9 ৰ স্থানীয় মান লিখা মানে বিস্তৃত ৰূপত দিয়া
আৰু 4 আৰু 9ৰ স্থানীয় মান লিখা এই সংখ্যাটোকো বিস্তৃত ৰূপত লিখিবলৈ দিছে আৰু 4 আৰু 9ৰ কি লিখিবলৈ দিছে স্থানীয় মান লিখিবলৈ দিছে গতিকে আমি এই সংখ্যাটোক বিস্তৃত ৰূপত লিখোচোন প্ৰথম আমি কি চাব লাগিব একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ হাতটো কাৰ ঘৰত আছে 10 লাখৰ ঘৰত গতিকে হাতটো কাৰ লগত পূৰণ হ'ব 10 লাখৰ লগত গতিকে 10 লাখত কেইটা শূন্য 6টা শূন্য লাখত যদি 5টা 10 লাখত 6টা বুজি পাইছা তাৰ পৰা আহিব 4টো কাৰ ঘৰত আছে লাখৰ ঘৰত গতিকে 4 পূৰণ 1 লাখ 1 লাখত কেইটা শূন্য 5টা শূন্য তাৰ পৰা 0টো কাৰ ঘৰত আছে 10,000ৰ ঘৰত গতিকে 0টো 10,000ত কেইটা শূন্য 4টা শূন্য তাৰ পৰা 9টো কাৰ ঘৰত আছে 1000ৰ ঘৰত গতিকে 9টো 1000ৰ ঘৰত গতিকে 9 পূৰণ 1000 এটা তোমালোকৰ কাৰণে হয়তো ইজি হৈ গৈছে কৰিব কাৰণে নিজে কৰিব পাৰিছা এতিয়া সাম নেক্সট কি আছে 7টো আছে খৰ ঘৰত গতিকে 7 পূৰণ 100 তাৰ পৰা আহিম 7 আকৌ 7 দিয়া আছে এই 7টো কাৰ ঘৰত দহকৰ ঘৰত গতিকে 7 পূৰণ 10 একেবাৰে শেষৰ 7টো আছে এককৰ ঘৰত গতিকে 7 পূৰণ 1 এতিয়া হৈ গ'ল এই সংখ্যাটোৰ এইটো বিস্তৃত ৰূপ এতিয়া আমাক কৈছে যে 4 আৰু 9ৰ স্থানীয় মান লিখিবলৈ দিছে এতিয়া 4ৰ স্থানীয় মান চোৱাচোন 4ৰ স্থানীয় মান আমি কি কৰিম একক দশক শতক হাজাৰ 10,000 লাখ গতিকে 4টো কাৰ ঘৰত আছে লাখৰ ঘৰত গতিকে 4ৰ স্থানীয় মান লাখ বুজিলা ব্ৰেকেটত তুমি লিখি দিব পাৰা যে 4 ইনটু 1 লাখ লাখত কেইটা শূন্য থাকে 5টা শূন্য 2টা 4টা 5টা এনেকৈ লিখি দিব পাৰিবা এতিয়া আমাক কি লিখা আছে আকৌ 9ৰ স্থানীয় মান সুধিছে নহয় 9ৰ স্থানীয় মান এটা 9ৰ স্থানীয় মান আমি চাওঁচোন কি ফালৰ পৰা কাউন্ট কৰিম সদায় মনত ৰাখিবা ছাৰে কৈছিলে যে সোঁ হাতৰ পৰা কাউন্ট কৰিম একক দশক শতক হাজাৰ 9টো কাৰ ঘৰত আছে হাজাৰ 9ৰ স্থানীয় মান কি হাজাৰ হলে আমি জানো যে 9 পূৰণ কি হ'ব 1000 বুজি পালা এইটোৱে ইয়াৰ হৈছে উত্তৰটো 9 নম্বৰ কুৱেশ্যনটো বুজি পাইছা অল ক্লিয়াৰ কাৰোবাৰ ডাউট থাকিলে কমেন্ট কৰি জনাবা নেক্সট কুৱেশ্যনটো লৈ যাম নেক্সট কুৱেশ্যনটো দিয়া আছে আখৰে লিখিবলৈ দিছে এটা মুহাৰি দিছো আখৰে লিখা মানে হৈছে তোমালোকক এটা সংখ্যা দিয়া থাকিব আৰু সংখ্যাটো তোমালোকে স্থানীয় মানসমূহ কাউন্ট কৰি আখৰে লিখিব লাগিব যে সংখ্যাটো কি বুলি কয় সংখ্যাটো তোমালোকক দিয়া আছে 805 এতিয়া এটো 10 নম্বৰ হ'ব 805 64 কি দিছে 21 বহুত ডাঙৰ সংখ্যা দিছে দেই বহুত ডাঙৰ সংখ্যা দিছে এই সংখ্যাটো কি দিছে আখৰে লিখা আগত এনেকুৱা অংক কৰি আহিছিলো এটো পাৰিবা তোমালোকে নিশ্চয় এতিয়া প্ৰথম কাম হ'ব কি আমি যে সোঁ হাতৰ পৰা স্থানীয় মানখিনি কোনটো অংক কোনটো স্থানীয় মানত পৰিছে প্ৰথম আমি চাই ল'ব লাগিব একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি গতিকে 8টো কাৰ ঘৰত পৰিছে কোটি গতিকে আমি কি লিখিম 8 কোটি 8 কোটি তাৰ পৰা চাম এটো কাৰ ঘৰ 10 লাখৰ ঘৰত কি আছে 0 কাৰণে আমি এৰি দিম কোনো লিখিব নালাগে 0 লাখটো লিখিব নোৱাৰা মানে 0 মানে কি একোৱে নাই মূল্য নাই গতিকে আমি নেক্সট লৈ যাম 5টো কাৰ ঘৰত আছে লাখৰ ঘৰত গতিকে লিখিম 5 লাখ 8 কোটি 5 লাখ তাৰ পৰা নেক্সট স্থানীয় মানটো লৈ যাম 6
6 টো 10,000 ঘৰত 4 টো 1000 ঘৰত গতিকে কিমান হ'ব 64,000 64,000 তাৰ পৰা শূন্য মানে নাই শতকৰ ঘৰত একো নাই তেতিয়া তাৰ পৰা কি লিখি দিম 21 বুজি পালা এতিয়া কি হ'ল এই সংখ্যাটো কি বুলি কম আমি 8,05,64,021 যদি ইংৰাজীত লিখো GHT 8 কি হ'ব crore 8 crore 5 8 crore 5 lakh 4,000 কিমান 21 ইংলিছত লিখা হলে এনেদৰে লিখিবা বুজি পালা 9 নম্বৰ কোৱেশ্চনটো তোমালোকে নিজে কৰিব পাৰিছা এতিয়া নেক্সট কোৱেশ্চনটো লৈ যাম নেক্সট কোৱেশ্চনটো কি আছে তো মুছি দিছো হল সবৰে নেক্সট কোৱেশ্চনটো দিয়া আছে আকৌ স্থানীয় মানে লিখিবলৈ দিছে একেবোৰ ঘূৰাই ঘূৰাই আহি আছে কোৱেশ্চন খালি তাত অংকবোৰ মানে বেলেগ বেলেগ কৰি দিছে ইয়াৰ কাৰণটো এটাই যে মানে তোমালোকে প্ৰেক্টিস কৰিবা হিমানে মানে বুজি পাবা 11 নম্বৰ কোৱেশ্চনটো স্থানীয় মান লিখা স্থানীয় স্থানীয় মান লিখিবলৈ দিছে সংখ্যাটো তোমালোকক দিয়া আছে কোৱেশ্চনটো তোমালোকে নিজে কিতাপত চাই লবা মই শৰ্টকে লিখিছো 593,20,067 এইটো তোমালোকক সংখ্যা দিয়া আছে আৰু সংখ্যাটোত থকা 592 আৰু 2 কি লিখিবলৈ দিয়া আছে স্থানীয় মান লিখিবলৈ দিয়া আছে এতিয়া তোমালোকে কেনেকৈ লিখিবা এনসাৰ স্থানীয় মান লিখিবলৈ গম পাইছে হু হাতৰ পৰা কাউন্ট কৰিব লাগিব আৰু স্থানীয় মানখিনি লিখি দিলে হৈ গল এতিয়া 2 প্ৰথম আমি কিহৰ লিখিম 5ৰ স্থানীয় মান লিখোচোন 5ৰ স্থানীয় মান 5ৰ স্থানীয় মান যদি চাও কি একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ কিহত পৰিলে কোটিত গতিকে কোটি 5ৰ স্থানীয় মান কি কোটি আৰু কোটি হলে কি জানো 5 into 1 কোটি 1 কোটিত কেটা একৰ পাছত 7টা শূন্য এটো লিখি দিবা কিন্তু তোমালোকে নাপাহৰিবা তেতিয়া আৰু বেছি ভাল হ'ব তাৰ পৰা আমি নৰ স্থানীয় মান চাম নৰ স্থানীয় মান কি চাওচোন একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ গতিকে নৰ স্থানীয় মান 10 লাখ 10 লাখ যদি হয় তেতিয়া 9 পূৰণ 10 লাখ 10 লাখত কেটা শূন্য 6টা শূন্য লাখত যদি 5টা শূন্য 10 লাখত কি হ'ব 6টা শূন্য তাৰ পৰা আৰু এটা দিছে 2ৰ স্থানীয় মানো লিখিবলৈ দিছে 2ৰ স্থানীয় মান একক দশক শতক হাজাৰ 10,000 2 স্থানীয় মান 10,000 2 স্থানীয় মান কি 10,000 10,000 হলে কি কৰিম 2 লগত 10,000 পূৰণ কৰিম হাজাৰত যদি 3টা শূন্য 10,000ত কেটা শূন্য 4টা শূন্য এটোৱে হৈ যাব তোমালোকৰ এনসাৰ মানে উত্তৰ হল তোমালোকৰ স্থানীয় মান লিখিবলৈ দিছিলে 592 গতিকে আমি 592 কি লিখি দিলো স্থানীয় মান লিখি দিলো এতিয়া তোমালোকৰ শেষৰটো কোৱেশ্চন লৈ যাম
শেষৰটো কুৱেশ্যন দেখিবলৈ বহুত ডাঙৰ হয় কিন্তু বহুত ইজিও হয় এইটো মুহাৰি দিছো লাষ্ট কুৱেশ্যনটোলৈ গৈছো এইটো তোমালোকৰ 11 নম্বৰ কুৱেশ্যন আছিলে দেই লিখি লবা 12 নম্বৰ কুৱেশ্যন 12 নম্বৰ কুৱেশ্যনটো দিছে কিমান হ'ব লিখা কি কিমান হ'ব লিখা এনেকেতো আমি বুজি নেপাম কিমান হ'ব লিখা বৰ অদ্ভুত প্ৰশ্ন দেই এইটো কিমান হ'ব লিখা বা এতিয়া কি দিয়া আছে হেতু চাম আমি একদম সৰু ল'ৰা ছোৱালী কুৱেশ্যনৰ এইটো 10 - 1 সুধিছে এটো মই যিখিনি তোমালোকৰ বেসিক কনসেপ্ট দিছিলো তাত মই এটো বুজাই দিছো তোমালোকে এতিয়া যিখিনি চাইছা ভিডিওটো পাৰিয়ে যাবা এই কুৱেশ্যনটোত বহুতখিনি জানিবলগীয়া কথা আছে যদি ভালকৈ কুৱেশ্যনটো চোৱা বহুত মানে জানিবলগীয়া কথা আছে 3টা 4টা 5টা এটা শূন্য বাঢ়ি গৈ আছে আৰু এক বিয়োগ কৰি গৈ আছে ইয়াত 5টা হল কেটালৈকে দিছে বাৰু 6টা তললৈ লিখিলে অলপ বেকা হৈ যায় তোমালোকে নিজে এটো চাই লবা তাৰ পৰা 7টা 3টা 6টা 7টা এটা দুটা 3টা 4টা 5টা 6টা 7টা 3টা 6টা 7টা 3টা 6টা 7টা 3টা 6টা 7টা 8টা 6টা 7টা আৰু এটা মেবি হ'ব নেকি 3টা 1 2 3 4 5 6 7 8 আৰু এটা হ'ব এটা দুটা 3টা 6টা 7টা 8টা এতিয়া চোৱা 10ৰ লগত 1 বিয়োগ কৰিবলৈ দিছে তেতিয়া আমি কি পাম 9 পাম বুজিছা 1ৰ লগত 1 বিয়োগ কৰিলে কি পাম 99 পাম কাৰণ 3টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাৰ পৰা যদি 1 বিয়োগ কৰোঁ তেতিয়া আমি কি পাওঁ 2টা অংকযুক্ত আটাইতকৈ 3টা অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটোৰ লগত যদি আমি 1 বিয়োগ কৰোঁ তেতিয়া কি পাম 2টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো পাওঁ গতিকে চাবা এটো এটাই টিক্স আছে যে ইয়াত কেটা শূন্য দেখিছা এটা শূন্য ইয়াত কাৰণ এটো জানা যে 2টা অংকযুক্ত আটাইতকৈ কি সংখ্যা সৰু সংখ্যা গতিকে আমি এটা অংকযুক্ত ডাঙৰ সংখ্যাটো লিখি দিম যদি 3টা অংকযুক্ত সৰু সংখ্যাটো দিয়ে 2টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিম এতিয়া চোৱা 4টা অংকযুক্ত কি দিছে আটাইতকৈ সৰু সংখ্যাটো গতিকে আমি 3টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো লিখি দিলে হৈ গল যদি 1 বিয়োগ কৰো তেতিয়া কি পাও হেতু এটা ৰুল হয় হেতু এটা নীতি হয় এটা নিয়ম হয় যে 4টা অংকযুক্তৰ যদি এটা সৰু সংখ্যাৰ লগত আটাইতকৈ সৰু সংখ্যাটোৰ লগত 1 বিয়োগ কৰি দিলে আটাইতকৈ 3টা অংকযুক্ত ডাঙৰ সংখ্যাটো পাও এতিয়া চোৱা 10000 আছে 10000 টো হৈছে 5টা অংকযুক্ত আটাইতকৈ সৰু সংখ্যা গতিকে 1 বিয়োগ কৰিলে 4টা অংকযুক্ত আটাইতকৈ আমি কি পাম ডাঙৰ সংখ্যাটো পাম 6টা অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটোৰ লগত 1 বিয়োগ কৰি দিলে কি পাম আমি 5টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো পাম এতিয়া 5টা অংকযুক্ত ডাঙৰ সংখ্যা লিখিবলৈ তোমালোকৰ কাৰণে ইজি হ'ব কাৰণ মই কৈ থৈছিলো যে সদায় মনত ৰাখিবা ডাঙৰ বুলি ক'লে 9 আৰু 5টা অংকযুক্ত বুলি ক'লে 5টা 9 6টা অংকযুক্ত ডাঙৰ সংখ্যা 6টা 9 7টা অংকযুক্ত ডাঙৰ সংখ্যা 7টা 9 হেনেকে গৈ থাকিব এতিয়া চোৱা হিসাব কৰিবা এটা দুটা 3টা 4টা 5টা 6টা 7টা 7টা অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটোৰ লগত যদি আমি কি কৰো 1 বিয়োগ কৰো তেতিয়া 6টা অংকযুক্ত ডাঙৰ সংখ্যা পাম 6টা অংকযুক্ত ডাঙৰ সংখ্যা চকু মুদি তোমালোকে লিখি দিবা এইকিটা এটা দুটা 3টা অকল তোমালোকে 1 দেখিলা 0 দেখিলা গম পাবা যে এটো সৰু সংখ্যা কিন্তু কেটা অংকযুক্ত সৰু সংখ্যা কাৰণে হিসাব কৰিবা এটা দুটা 3টা 4টা 5টা 6টা 7টা 8টা 8টা অংকযুক্ত আটাইতকৈ এটা দুটা 3টা 4টা 5টা 6টা 7টা 7টাত 6টা লিখিলো ইয়াত আমি কি পালো 8টা অংকযুক্ত আটাইতকৈ সৰু সংখ্যা 1 বিয়োগ কৰিলো গতিকে 7টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো পাম 3টা 6টা 7টা বুজি পাইছা এতিয়া কি হল লাষ্টটো কি দিছে এটা দুটা 3টা 4টা 5টা 6টা 7টা 8টা 9টা অংকযুক্ত আটাইতকৈ সৰু সংখ্যাৰ পৰা 1 বিয়োগ কৰিছে কি পাম
8টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা গতিকে ডাঙৰ সংখ্যা মানে ছাৰে কৈছিলে 9 8টা দি দিম 3টা 6টা 7টা 8টা বুজি পালা এইটোৱে তোমালোকৰ হৈছে এনসাৰটো বুজি পাইছা তোমালোকে নিজে ভালদৰে চাবা আৰু ভালদৰে বুজি পাবা তোমালোকৰ অনুশীলনী 1.a 12টা কোৱেশ্চন আছিলে 12টা কোৱেশ্চন মই কৰি দিছো নেক্সট অনুশীলনটো আকৌ কৰাম মই তোমালোকক আন্তৰ্জাতিক পদ্ধতিটো পঢ়াবলৈ আছিলে হেতু পঢ়াই লম তাবা তুলনা কৰা অকমান পঢ়াই পানি নেক্সট অনুশীলনটো কৰাম এনেদৰে তোমালোকে প্ৰথম বেসিক ডিটেইলছ খিনি তাৰ পৰা তোমালোকে কি কৰিবা অনুশীলনী সমূহ কৰিবা তেতিয়া তোমালোকৰ মাইন্ডটোত সকলো বস্তু ক্লিয়াৰ হৈ যাব আৰু তোমালোকক মই যিখিনি কন্টেন্ট দিছো তোমালোকৰ কাৰণে সেইখিনিয়ে মানে বহুত আৰু এইখিনি বুজিলে তোমালোকে আৰু ভালদৰে তোমালোকে সব বস্তু কৰিব পাৰিবা আৰু আজিৰ ভিডিওটো ইমানেই আছিলে তোমালোকে যদি কিবা বুজি পোৱা নাই কমেন্ট কৰি জনাবা যদি ভিডিও মোৰ ভাল লাগিছে সাবস্ক্ৰাইব কৰি থবা চেনেলটো যাতে তোমালোকে সকলোখিনি ভিডিও মোৰ পাই থকা সকলোখিনি তোমালোকক মই ফ্ৰীতে পঢ়াই দিম আৰু যিমানখিনি মই জানো যিমানখিনি মই বুজো তোমালোকক সেইখিনি দিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই আছিলে ধন্যবাদ